हेलो स्टूडेंट्स आज आमी आलोचना करिम এইচএস सेकेंड इयारर अर्थात क्लास 12 एडुकेशन सब्जेक्टर परा तुमालुकर प्री फाइनल परीक्षात आहिबलगिया गोटेई किताबखনৰ प्रश्নৰ उत्तৰৰ লগতে तुमालुकर प्रति बছৰে আহি যোৱা कमन इम्पर्टेन्ट प्रश्न माध्यमिक शिक्षा आयोगৰ लक्ष्य अगतानुगतिक शिक्षा काक बोले अगतानुगतिक शिक्षार उद्देश्य की मुक्त शिक्षा और दूर शिक्षार लक्ष्य और उद्देश्य की तार पिছত तुमालोकर शिक्षण काक बोले शिक्षणर वैशिष्ट्य मानसिक स्वास्थ्य विज्ञान काक बोले स्मृति विस्मृति काक बोले स्मृति और विस्मृतिर कारण की वैशिष्ट्य की तार पिছত तुमालोकर मानसिक स्वास्थ्य विज्ञानर उद्देश्य की तार पिছত परिसंख्या विज्ञान की बारंबारता की आदि सकलो प्रश्नर उत्तर तुमालोके এই ভিডিওটোৰ মাধ্যমেৰে পাবা গটিকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা আৰু আজিৰ ভিডিওটো তোমালোকৰ বাবে অতি দৰকাৰী কিয়নো তোমালোকে কমেন্ট কৰা মতে মই তোমালোকৰ বাবে তোমালোকৰ প্ৰি ফাইনেল পৰীক্ষাৰ বাবে অৰ্থাৎ তোমালোকে কমেন্ট কৰিছিলা যে তোমালোকৰ প্ৰি ফাইনেল পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰ প্ৰশ্নৰ উত্তৰ তোমালোকক লাগে গটিকে চিন্তা কৰিবলগা বিষয় নাই মই তোমালোকক এই এডুকেশন সাবজেক্টৰ পৰা হ'বলগীয়া পুৰা 7টা অধ্যায় অৰ্থাৎ 7টা গুটৰ পৰা হ'বলগীয়া গোটেই প্ৰশ্নৰ উত্তৰ 1 আৰু 2 মাৰ্কছৰ শৰ্ট কোৱেশ্চনৰ লগতে তোমালোকৰ 4 and 6 মাৰ্কৰ লং কোৱেশ্চন কেনে ধৰণৰ হয় গোটেইখিনি মই তোমালোকক এই ভিডিওটোৰ মাধ্যমেৰে প্ৰদান কৰিম গটিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপ বিষয় নাই তোমালোকে একদম শেষলৈকে ভিডিওটো চাই যোৱা আৰু ধুনিয়াকৈ চাইছে প্ৰশ্নৰ উত্তৰবোৰ লিখি লবা আৰু এইখন তোমালোকৰ সূচীপত্ৰ হয় ঠিক আছে গুট হয় 1 ৰ পৰা একদম 7 লৈকে আছে তোমালোকে দেখিব পাৰিছা আৰু এটি বিশেষ মন কৰিবলগীয়া কথা এইটো মোৰ নতুন চেনেল হয় গটিকে তোমালোকে লাইক এণ্ড শেয়াৰ সাবস্ক্ৰাইব কৰি থৈ দিবা কিয়নো ইয়াৰ পিছত তোমালোকৰ ইকোনমিক্স দিব লগা আছে আৰু এডভান্স টাৰ্মছৰ ভিডিও আপলোড কৰিব লগা আছে ঠিক আছে গটিকে মই তোমালোকক এই চেনেলতে দিম গটিকে তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা গটিকে এটা দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো গটিকে তোমালোকক মই সিলেবাসখন দেখুৱাই দিছো ঠিক আছে আৰু মন ৰাখিবা তোমালোকক মুঠ 100 নম্বৰ থাকিব তোমালোকে সকলোৱে গম পাইছাই আৰু 7টা গুট আছে 7টা অধ্যায় আছে প্ৰথমটো পৰা একদম সপ্তমলৈকে আছে ঠিক আছে আৰু সপ্তমটো গম পাইছা সপ্তমটো অধ্যায় তোমালোকৰ পৰিসংখ্যা বিজ্ঞান আছে তাতে মানে সৰু সৰু অকমান ম্যাথছ আছে মই দেখাই দিম ভিডিওটো আছে দিয়া বুজাই দিম ধুনিয়াকে চিন্তা নকৰিবা অলপ সোৱা আৰু মন কৰিবা তোমালোকৰ লং কোৱেশ্চন 4 and 6 মাৰ্কৰ থাকিব আৰু 4 and 6 মাৰ্কৰ লং কোৱেশ্চনৰ লগত তোমালোকৰ অৰ থাকিব কেৱল 6 মাৰ্কত অৰ দিয়া ঠিক আছে 6 মাৰ্কৰ কোৱেশ্চনত অৰ পাবা 4 মাৰ্কছত অৰ নোপোৱা আৰু 2 আৰু 1 ৰ শৰ্ট কোৱেশ্চন থাকিব গুটেখিনি গটিকে চিন্তা নকৰিবা গটিকে এটা দেৰি নকৰি আৰম্ভ কৰো এটা ফাৰ্স্ট কোৱেশ্চনটো ফাৰ্স্ট লেসনটোৰ পৰা আৰম্ভ কৰিম ফাৰ্স্ট গুটটো প্ৰথম অধ্যায় ঠিক আছে স্বাধীনতাৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা ডেভেলপমেন্ট অফ সেকেন্ডাৰী এডুকেশন ইন ইন্ডিয়া এণ্ড আসাম পোষ্ট ইন্ডিপেন্ডেন্স পিৰিয়ড ওকে পিৰিয়ড মানে কালৰ ঠিক আছে স্বাধীনতাৰ কালৰ ইন্ডিপেন্ডেন্স পিৰিয়ড স্বাধীনতাৰ কালৰ ঠিক আছে এতিয়া আমি আৰম্ভ কৰো আমাৰ প্ৰথমটি অধ্যায়ৰ পৰা হ'বলগীয়া গোটেই শৰ্ট কোৱেশ্চন তাৰ পিছত 2 মাৰ্কছৰ শৰ্ট কোৱেশ্চন তাৰ পিছত 4 and 6 মাৰ্কৰ লং কোৱেশ্চন গোটেইখিনি আছে মই তোমালোকক দেখুৱাই দিম তোমালোকে চিন্তা নকৰিবা ঠিক আছে আৰু তোমালোকৰ যদি অকমান অসুবিধা হৈ আছে মানে অকমান কোৱালিটি বঢ়াই লবা 720 কৰি লবা গটিকে এতিয়া আমি আৰম্ভ কৰিলো ঠিক আছে এটা সোৱা এতিয়া আমি আইছো প্ৰথমটি প্ৰশ্নৰ পৰা আৰম্ভ কৰিম সোৱা মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি ডক্টৰ লক্ষণস্বামী মুডালেৰ আছিল আৰু এটা কথা মন কৰিবা মই তোমালোকক প্ৰশ্নবোৰৰ লগত কেনেকুৱা প্ৰশ্ন আহিব পাৰে এক্সট্ৰা কোৱেশ্চন গুটেখিনি বুজাই যাম চিন্তা নকৰিবা সোৱা মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি গম পাইছাই মই পঢ়ি দিছো যে ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ আছিল কিন্তু তোমালোকক কেতিয়াবা খুদে যে মাধ্যমিক শিক্ষা আয়োগক আন কি আয়োগ নামেৰে জনা যায় কবা মুডালিয়াৰ আয়োগ নামেৰে জনা যায় ঠিক আছে কিয়নো মানে লক্ষণস্বামী মুডালিয়াৰ সভাপতি আছিল ন সেই কাৰণে মাধ্যমিক শিক্ষা আয়োগ মুডালিয়াৰ আয়োগ নামেৰেও জনা যায় এতিয়া আমি দ্বিতীয়টো প্ৰশ্ন পঢ়িম সোৱা জাতীয় শিক্ষানীতি ঠিক আছে জাতীয় শিক্ষানীতি 1986 প্ৰাথমিক শিক্ষাৰ উন্নতিকৰণৰ বাবে আঁচনিখন কি আছিল অপাৰেশন ব্ল্যাক বোৰ্ড ঠিক আছে মন ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট এইটোৰ ওপৰত প্ৰশ্ন এটা আছে যে অপাৰেশন ব্ল্যাক বোৰ্ড কি 1 মাৰ্কছৰ আছে দিয়া চিন্তা নকৰিবা পিছৰ ফালে আছে দেখাই দিম মই তোমালোকক আৰু পঢ়িও যাম তোমালোকক মই প্ৰশ্নবোৰ পঢ়ি দিম যাতে পৰীক্ষা তোমালোকৰ মানে মনত ৰৈ যায় ঠিক আছে কাৰণ মই প্ৰশ্নবোৰ ধুনিয়াকৈ পঢ়ি দিম যাতে তোমালোকৰ সুবিধা হয় সো এতিয়া আছে 6 নম্বৰটো অসম মাধ্যমিক শিক্ষা আইনখন কোন চনত গ্ৰহণ কৰা হৈছিল এটো 2014 চনত আহি গৈছে ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ এটো 2014 চনত আহিছে 1961 চনত হৈছিল ঠিক আছে এইটো 1961 চনত অসম মাধ্যমিক শিক্ষা আইন হৈছিল মনত ৰাখিবা গ্ৰহণ কৰা হৈছিল দে আৰু অসম মাধ্যমিক শিক্ষা আইনৰ ওপৰত 4 মাৰ্কছৰ কোৱেশ্চন আহে তাৰ পিছত তোমালোকৰ 4 মাৰ্কছৰ লগতে 2 মাৰ্কছৰ প্ৰশ্ন আহে শেষৰ ফালে আছে মই দেখাই দিম তোমালোকে চিন্তা নকৰিবা এটা আমি আইছো পৰৱৰ্তী প্ৰশ্ন যে মই ৰাইট চেইন দি কি থৈছো কাৰণ এটা পৰীক্ষাত আহি যোৱা প্ৰশ্ন 2016 চনত বৰ্তমান কটন কলেজিয়েট স্কুলৰ মূল নামটো কি হয়
মনত ৰাখিবা গুৱাহাটী সেমিনাৰী হয় ঠিক আছে গুৱাহাটী সেমিনাৰী বৰ্তমান কটন কলেজিয়েট স্কুলৰ মূল নামটো হৈছে গুৱাহাটী সেমিনাৰী মনত ৰাখিবা আৰু 10 নম্বৰ প্ৰশ্নটো হৈছে ড্যাশ আয়োগে উৎপাদনশীলতা শিক্ষাৰ এক লক্ষ্য হিচাপে মানে পৰামৰ্শ দিছিলে কুঠাৰী আয়োগে ঠিক আছে আৰু কুঠাৰী আয়োগৰ ওপৰত প্ৰশ্ন আহে কুঠাৰী আয়োগক কি আয়োগ নামেৰে জনা যায় মনত ৰাখিবা কুঠাৰী আয়োগক ভাৰতীয় শিক্ষা আয়োগ নামেৰে জনা যায় ঠিক আছে আৰু এটো 1900 মনত ৰাখিবা 64 চনত ঠিক আছে 1964 চনত 1964 চনত গঠন কৰা হৈছিলে কুঠাৰী আয়োগ বা ভাৰতীয় শিক্ষা আয়োগ আৰু মনত ৰাখিবা এইটো তোমালোকৰ 1 মাৰ্কছৰ শৰ্ট কোৱেশ্চন হ'ব পাৰে যে কুঠাৰী আয়োগৰ সভাপতি কোন আছিল ডিএছ কুঠাৰী মনত ৰাখিবা ডিএছ কুঠাৰী দে যিদৰে মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল ডক্টৰ লক্ষণস্বামী মুৰালিয়াৰ ঠিক সেইদৰে তোমালোকৰ মানে কুঠাৰী আয়োগৰ বা ভাৰতীয় শিক্ষা আয়োগৰ সভাপতি আছিল তোমাৰ ডিএছ কুঠাৰী মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট মই কৈ দিলো যি প্ৰশ্ন থাকিব পাৰে কমন টাইপ গোটেইখিনি কৈ দি আছো মানে সম্পৰ্ক থকা প্ৰশ্নবোৰ কৈ দি আছো আৰু মনত ৰাখিবা কটন কলেজিয়েট স্কুলৰ মানে মূল নামটো কি মানে বৰ্তমান যেটো কটন কলেজৰ আগৰ নাম কি আছিল গুৱাহাটী সেমিনাৰী স্কুল 1834ত মানে প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিবা এটা আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম পৰৱৰ্তী প্ৰশ্ন 11 নম্বৰ ড্যাশ আয়োগে নেতৃত্বৰ বাবে শিক্ষাক এক লক্ষ্য হিচাপে পৰামৰ্শ দিছিলে মুডালিয়াৰ আয়োগে ঠিক আছে মনত ৰাখিবা মুডালিয়াৰ আয়োগে আৰু মই কৈছো মুডালিয়াৰ আয়োগক মাধ্যমিক শিক্ষা আয়োগ নামেৰে জনা যায় আৰু ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ ইয়াৰ সভাপতি আছিল এটা আমি পৰৱৰ্তী প্ৰশ্ন আহিছো পৰৱৰ্তী প্ৰশ্ন 2 মাৰ্কছৰ যে শিক্ষাৰ 10+2+3 ঠিক আছে শিক্ষাৰ 10+2+3 মানে 10+2+3 গাঁথনিটো কোনখন শিক্ষা আয়োগৰ মানে আগবঢ়াইছিলে কোনখন শিক্ষা আয়োগে আগবঢ়াইছিলে এইটো 2014 চনত আহি যোৱা এইটো কুঠাৰী আয়োগে আগবঢ়াইছিলে মনত ৰাখিবা কুঠাৰী আয়োগে এই গাঁথনিটো আগবঢ়াইছিলে মনত ৰাখিবা 10 বছৰীয়া স্কুলীয়া শিক্ষা 2 বছৰীয়া তোমালোকৰ হাই সেকেন্ডাৰী 3 বছৰীয়া ডিগ্ৰী মনত ৰাখিবা তাৰ পিছত হ'ল 23 নম্বৰ অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি আছিল গুৱাহাটী সেমিনাৰী মনত ৰাখিবা গুৱাহাটী সেমিনাৰী বৰ্তমান ইয়াৰ নাম কটন কলেজিয়েট মনত ৰাখিবা আৰু মই ইতিমধ্যে প্ৰশ্নটো পঢ়ি দিছো তোমালোকক দেখাই দিছো এইটো চোৱা 9 নম্বৰটো ঠিক আছে মনত ৰাখিবা এটা আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম পৰৱৰ্তী প্ৰশ্ন হৈছে ইচিচিই মানে কি ঠিক আছে ইচিচি ইয়াৰ সম্পূৰ্ণ ৰূপটো আহে লিখিব আহে মনত ৰাখিবা ইয়াৰ অৰ্থ হৈছে আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা ইয়াৰ ফুল মানে সম্পূৰ্ণ অৰ্থ ফুল ফ্ৰম ইয়াৰলি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন দুবাৰ আহি গৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই মনত ৰাখিবা চাবা তাৰপিছত জাতীয় শিক্ষানীতি গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজনৰ নাম কি আছিল ৰাজীৱ গান্ধী মনত ৰাখিবা ৰাজীৱ গান্ধী ঠিক আছে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল তেওঁ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছো যে অপাৰেশন ব্ল্যাক বোৰ্ড কি মই তোমালোকক কৈছিলো যে অপাৰেশন ব্ল্যাক বোৰ্ডৰ ওপৰত এটা প্ৰশ্ন পাবা যে কি হয় মানে অপাৰেশন ব্ল্যাক বোৰ্ড হৈছে যে তোমালোক মানে 1986 চনৰ 1986 চনৰ 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত অপাৰেশন ব্ল্যাক বোৰ্ড আঁচনিৰ শুভাৰম্ভ হয় এই লাইনটো মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট এই আঁচনিৰ দ্বাৰা কি কৰা হয় জানা এই আঁচনিৰ দ্বাৰা মানে প্ৰাথমিক বিদ্যালয়সমূহত মানে প্ৰয়োজনীয় খা সঁজুলি যোগান ধৰা হৈছিল ইয়াৰ উপৰিও প্ৰতিখন স্কুলতে দুগৰাকীকৈ শিক্ষক নিযুক্তি দিয়া হৈছিল আৰু স্কুলৰ মানে ন্যূনতম প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল এই আঁচনিৰ জৰিয়তে অপাৰেশন ব্ল্যাক বোর্ড মনত ৰাখিবা ঠিক আছে তাৰপিছত নবোদয় বিদ্যালয়ৰ দুটা উদ্দেশ্য নবোদয় বিদ্যালয়ৰ ওপৰত তোমালোকে প্ৰশ্ন পাবা দে 4 নম্বৰী প্ৰশ্ন পাবা আছে ভিডিঅ'টোৰ মাজতে আছে চিন্তা নকৰিবা গোটেইখিনি আছে তোমালোকে চিন্তা নকৰিবা এটো 2 নম্বৰী দুটা উদ্দেশ্য 2 নম্বৰ লিখি দিবা যে গ্ৰাম্যাঞ্চলৰ মানে মেধাবী ল'ৰা ছোৱালীক উন্নত শিক্ষা প্ৰদান কৰা আৰু নবোদয় বিদ্যালয়ত প্ৰদান কৰা শিক্ষা সম্পূৰ্ণ বিনামূলীয়া হ'ব দুটা উদ্দেশ্য দে ইয়াৰ গুণ হলো লিখি দিবা দে মনত ৰাখিবা কেইবা ধৰণৰ বৈশিষ্ট্য হলো লিখি দিব পাৰিবা চিন্তা নকৰিবা মনত ৰাখিবা মই ধুনীয়াকৈ কৈ যাম কেনেকৈ কি কো প্ল্যানিং ধুনীয়াকৈ মনোযোগ শুনি যাবা চোৱা তাৰ পিছত জাতীয় শিক্ষা ব্যৱস্থা বুলিলে কি বুজা জাতীয় শিক্ষা ব্যৱস্থা ঠিক আছে মানে কুঠাৰী আয়োগৰ মতে শিক্ষাক দেশৰ সামাজিক পৰিৱৰ্তন আৰু বিকাশ সাধনৰ প্ৰধান আহিলা হিচাপে গণ্য কৰিব পাৰি ঠিক আছে শিক্ষাইহে দেশৰ বৈষয়িক সম্পদৰ বিকাশ সাধন কৰিব পাৰে ঠিক আছে সেইবাবে জাতীয় শিক্ষা ব্যৱস্থা ইয়াৰ গুণগত আৰু সংখ্যাগত দিশত সুসংগঠিত কৰি তোলাৰ ওপৰত আয়োগে গুৰুত্ব প্ৰদান কৰে গতিকে জাতীয় শিক্ষা ব্যৱস্থাৰ সম্পৰ্কে কুঠাৰী আয়োগে আগবঢ়োৱা এই মতামতটো দাঙি ধৰিবা 2 মাৰ্কছৰ হিচাপে পৰীক্ষাত আহি যোৱা দেই আৰু ইয়াৰ পিছ পৰৱৰ্তী প্ৰশ্ন হৈছে কুঠাৰী আয়োগৰ মতে কৰ্ম অভিজ্ঞতা কি এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নতে মই ভিডিঅ'টো আৰম্ভণিতে কৈ আহিছিলোঁ যে কুঠাৰী আয়োগে আগবঢ়োৱা কৰ্ম অভিজ্ঞতা আৰু কৰ্ম অভিজ্ঞতাৰ লগতে তোমালোকে কুঠাৰী আয়োগৰ ওপৰত যি প্ৰশ্ন আহে মই কৈ দিম গোটেইখিনি চিন্তা নকৰিবা চ কৰ্ম অভিজ্ঞতা কি মানে কুঠাৰী আয়োগৰ মতে 1 নম্বৰী প্ৰশ্ন হিচাপে আহে যে কৰ্ম অভিজ্ঞতা টো কোনে আগবঢ়াইছিলে কৰ্ম অভিজ্ঞতাৰ মানে ধাৰণাটো কোনে আগবঢ়াইছিলে
কোঠাৰী আয়োগে অৰ্থাৎ ভাৰতীয় শিক্ষা আয়োগে ঠিক আছে মনত ৰাখিবা মানে কোঠাৰী আয়োগৰ মতে স্কুল গৃহ বা গৃহ স্কুল কৰ্মশালা ফাৰ্ম ফেক্টৰী অথবা যিকোনো পৰিস্থিতিত অংশগ্ৰহণ কৰা কাৰ্যই হৈছে কৰ্ম অভিজ্ঞতা প্ৰৱৰ্তনে আধুনিক শিক্ষাত থকা শিক্ষাৰ্থীসকলৰ বিমুখিতাৰ দুৰ্বলতা আঁতৰ কৰিব পাৰে সেয়েহে কোঠাৰী আয়োগে মতামত দিছিল যে বা দাঙি ধৰিছিল যে কৰ্ম অভিজ্ঞতা আমাৰ মানে সাধাৰণ আৰু বৃত্তিমূলক সকলোৰে শিক্ষাৰ মানে অবিচ্ছেদ্য অংগ হ'ব লাগে মনত ৰাখিবা এইটো তোমালোকে 2 মাৰ্কছ বা 4 মাৰ্কছৰ কুৱেশ্যন হিচাপে পাইলে এইখিনি লিখি দিবা আৰু এইটো দৰকাৰী প্ৰশ্ন ভেৰি ইম্পৰ্টেণ্ট 1 নম্বৰী প্ৰশ্ন হিচাপে যদি আহি যায় যে কৰ্ম অভিজ্ঞতাৰ ধাৰণাটো কোনে দিছিলে মনত ৰাখিবা কোঠাৰী আয়োগে বা ভাৰতীয় শিক্ষা আয়োগে 1964 চনত গঠন কৰা হৈছিলে কোঠাৰী আয়োগ মনত ৰাখিবা DS কোঠাৰীয়াৰ সভাপতি আছিলে মই গোটেইখিনি তোমালোকক ধুনীয়াকৈ মিলাই কৈ গৈ আছোঁ যাতে তোমালোকৰ সুবিধা হওক যাতে মনত থাকক ঠিক আছে আৰু এইটো চাবা দে জাতীয় শিক্ষা ব্যৱস্থা কি চাবা এইটো ভেৰি ইম্পৰ্টেণ্ট দেই আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম পৰৱৰ্তী প্ৰশ্ন হৈছে 7 নম্বৰটো ৰাইট চিন দিয়া আছে চোৱা ছাত্ৰসকলৰ মাজত নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ অনুশাসনৰ প্ৰশিক্ষণ আৰু নেতৃত্বৰ প্ৰশিক্ষণ ঠিক আছে তেওঁলোকে মুডালিয়াৰ আয়োগে কি আগবঢ়াইছিলে যে ছাত্ৰসকলৰ মাজত যে নেতৃত্বৰ গুণৰ বিকাশ হ'ব লাগে তাৰ কাৰণে তেওঁলোকে আগবঢ়াইছিল যে অনুশাসন দিব লাগে তেওঁলোকক ঠিক আছে অনুশাসনৰ প্ৰশিক্ষণ দিব লাগে আৰু নেতৃত্বৰ প্ৰশিক্ষণ দিব লাগে ওকে মনত ৰাখিবা তাৰপিছত তোমালোকৰ নেক্সট কুৱেশ্যন হ'ব এইটো 2 মাৰ্কছৰ দে ভেৰি ইম্পৰ্টেণ্ট 2 মাৰ্কছৰ তাৰপিছত নেক্সট কুৱেশ্যন হ'ল অসমৰ মাধ্যমিক শিক্ষা বোৰ্ডৰ দুটা কাৰ্য মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে তোমালোকে অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ দুটা কাৰ্য পাবা দুটা কাৰ্য তোমালোকে লিখিবা যে বোৰ্ডে মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰে আৰু খটো হ'ল সেই পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰা হ'ব বা পৰিচালনা কৰে ঠিক আছে 2 নম্বৰ লিখিবা 2টা পইণ্ট আৰু তোমালোকৰ নেক্সট কুৱেশ্যন হ'ব 2 মাৰ্কছৰ এইবোৰ 2 মাৰ্কছৰ হ'ব তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা মুডালিয়াৰ আয়োগে আগবঢ়োৱা বা মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিৱৰ্তন কি ক্ষেত্ৰত পৰিৱৰ্তন হৈছিলে অসমত বহুমুখী বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিলে তাৰপিছত অসমত মাধ্যমিক শিক্ষা আইন বলবৎ কৰা হৈছিলে ভেৰি ইম্পৰ্টেণ্ট 1 নম্বৰী প্ৰশ্ন কেতিয়াবা দি দিয়ে যে বহুমুখী বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পৰামৰ্শ বা তোমাৰ ধাৰণাটো কোনে দিছিলে মনত ৰাখিবা মুডালিয়াৰ আয়োগে দিছিলে ঠিক আছে মনত ৰাখিবা মুডালিয়াৰ আয়োগে আৰু এইদৰে দিয়ে যে মাধ্যমিক শিক্ষা আইন বলবৎ কাৰ সময়ত হৈছিলে মুডালিয়াৰ আয়োগৰ ঠিক আছে তাৰপিছত আমাৰ নেক্সট প্ৰশ্ন ভেৰি ইম্পৰ্টেণ্ট একদম দৰকাৰী প্ৰশ্ন বৃত্তিমূলক যোগ্যতাৰ ওপৰত এটা প্ৰশ্ন তোমালোকৰ প্ৰতি বছৰে আহে দেই ইনডাইৰেক্টলি আহে যে বৃত্তিমূলক যোগ্যতা কাক বোলে বৃত্তিমূলক যোগ্যতাৰ বিকাশ বুলিলে কি বুজা শিক্ষাক বৃত্তিমুখীকৰণ বুলিলে কি বুজা তোমালোকে যেনেকুৱা আছে পইণ্ট দুটা লিখিবা ক আৰু খ দুটা পইণ্ট হিচাপে লিখি দিবা ভেৰি ইম্পৰ্টেণ্ট চাবা এটা আমি নেক্সট কুৱেশ্যন আহিছোঁ নেক্সট কুৱেশ্যন যে নৱোদয় বিদ্যালয়ৰ 4টা বৈশিষ্ট্য তোমালোকক যেনেকৈ পইণ্ট হিচাপে দিয়া আছে পইণ্ট হিচাপে লিখিবা নৱোদয় বিদ্যালয়ৰ উদ্দেশ্য হৈছে নৱোদয় বিদ্যালয়ে গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীসকলক অৰ্থাৎ মেধাৱী ল'ৰা ছোৱালীসকলক কি কৰে উন্নত শিক্ষা প্ৰদান কৰে বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰে সম্পূৰ্ণৰূপে আৱশ্যিক তাৰপিছত দৰিদ্ৰ বাধাগ্ৰস্তসকলক কি কৰে উন্নত শিক্ষা প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰে ঠিক আছে তাৰপিছত তোমালোকৰ ইয়াৰ উপৰিও যদি দুটা আহে তো 2 নম্বৰ লিখিবা 2 নম্বৰৰ কাৰণ 2টা লিখি দিলে হ'ল 2টা পইণ্ট লিখিলে হৈ গ'ল তোমালোকে এইটো 4 মাৰ্কছৰ হিচাপে আহিলে মই 4টা দি দিছোঁ এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যন এতিয়া লং কুৱেশ্যন 4 মাৰ্কছৰ কুৱেশ্যন মই যেনেকৈ কলমেদি চিন দিয়া আছে সেনেকৈ লিখিবা মই কমাই দিছোঁ অকণমান তোমালোকক যে চোৱা 1952-53 চনৰ মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষা 4টা আখুৱাবোৰ তোমালোকক মই যেনেকৈ দিছোঁ ক খ গ হিচাপে সেনেকৈ ভাগকৈ লিখিবা আৰু মই কলমেদি চিন দিছোঁ সেনেকৈ কমাই দিছোঁ তোমালোকৰ সুবিধা মতে কমাই দিছোঁ ঠিক আছে গতিকে এনেকৈ লিখিবা দেই 4 নম্বৰৰ কাৰণে 4টা লিখিব লাগিব 2016ত আহি যোৱা তোমালোকক যদি 2টা দিয়ে 2টা আখুৱা দিলে 2টা লিখিবা আখুৱা জেগাত কেতিয়াবা তোমালোকৰ সমস্যা দি দিব পাৰে ঠিক আছে আখুৱা জেগাত সমস্যা দিব সমস্যা আখুৱা একে ঠিক আছে বা ক্ৰুটি দিব একে দেই বা অসুবিধা দিব একে মনত ৰাখিবা পাহৰি নাযাবা 4টা পইণ্ট লিখি দিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম পৰৱৰ্তী প্ৰশ্ন হৈছে যে অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে বা সমাধান কৰাৰ বাবে 4টা পৰামৰ্শ আগবঢ়োৱা অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাবোৰ কেনেদৰে আমি সমাধান কৰিব পাৰিম তাৰ কাৰণে কি কৰিব লাগিব পৰামৰ্শ আগবঢ়াব দিছে সেই পৰামৰ্শবোৰ হৈছে সকলো অঞ্চলতে মাধ্যমিক স্কুল স্থাপন কৰিব লাগিব হয় সঁচা কথা মাধ্যমিক স্কুল স্থাপন কৰিলে মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ আমি সমাধান কৰিব পাৰিম তাৰপিছত মাধ্যমিক শিক্ষাৰ বৈষয়িক ঠিক আছে বৈষয়িক অৱস্থা উন্নত কৰিব লাগিব ইয়াৰ পিছত আৰু দুটা আছে
আৰু দুটা আছে গ নম্বৰটো হ'ব তোমাৰ মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিব লাগিব তাৰপিছত ঘটো হৈছে মাধ্যমিক শিক্ষাত বৃত্তিমুখীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু এটা কুৱেশ্যন আহে যে শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজা মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজা এইটো আহে দৰকাৰী প্ৰশ্নতে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন প্ৰায় আহে মই ইতিমধ্যে তোমালোকক মই কৈ দিছোঁ প্ৰশ্নটো দেখুৱাই দিওঁ আকৌ এবাৰ চোৱা এই প্ৰশ্নটো প্ৰায় আহি থাকে দেই মানে এইটো চোৱা 11 নম্বৰটো যে মাধ্যমিক শিক্ষা লক্ষ্য হিচাপে অৰ্থাৎ মাধ্যমিক শিক্ষা লক্ষ্য হিচাপে মানে বৃত্তিমূলক যোগ্যতাৰ বিকাশ সম্পৰ্কে গতিকে এই প্ৰশ্নটো একদম ভালদৰে চাবা দেই দৰকাৰী প্ৰশ্ন হয় এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম নৱোদয় বিদ্যালয়টো তোমালোকে চাবা নৱোদয় বিদ্যালয় তাৰপিছত মুডালিয়াৰ আয়োগৰ মানে আঙুলিয়াই দিয়া ভাৰতীয় মানে ভাৰতৰ মাধ্যমিক শিক্ষা মানে শিক্ষাৰ আখুৱা ঠিক আছে 1952-53 চনৰ মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষা আয়োগৰ বা মাধ্যমিক শিক্ষাৰ 4টা সমস্যা বা অসুবিধা বা আখুৱা বা ত্ৰুটি ঠিক আছে উল্লেখ কৰা এই 4টা লিখি দিবা একে হয় তাৰপিছত এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন যোনটো পঢ়ি আছোঁ যে অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে 4টা পৰামৰ্শ ক খ গ যেনেকৈ দিয়া আছে এনেকৈ লিখিবা এই 4টা পইণ্ট লিখি দিলে হৈ যাব তাৰপিছত আমি পৰৱৰ্তী প্ৰশ্ন আহিছোঁ পৰৱৰ্তী 6 মাৰ্কৰ লং কুৱেশ্যন হ'ব যে মাধ্যমিক শিক্ষা লক্ষ্য সম্পৰ্কে মানে মুডালিয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ বৰ্ণনা কৰা তেওঁ পৰামৰ্শ মানে 4টা আগবঢ়াইছিলে যে মাধ্যমিক শিক্ষাৰ যে লক্ষ্য আছে ঠিক আছে লক্ষ্য বা উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্যৰ সম্পৰ্কে মানে মুডালিয়াৰ আয়োগে কি মানে পৰামৰ্শ আগবঢ়াইছিলে তেওঁ আগবঢ়োৱা পৰামৰ্শবোৰ হৈছে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ হ'ব লাগিব তাৰপিছত 2 নম্বৰটো হৈছে মানে বিত্তীয় যোগ্যতাৰ বিকাশ হ'ব লাগিব তাৰপিছত ব্যক্তিগত বিকাশ সাধন কৰিব লাগিব নেতৃত্বৰ শিক্ষা দিব লাগিব ঠিক আছে গতিকে এই 4টা পইণ্ট তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ পৰৱৰ্তী প্ৰশ্ন 6 মাৰ্কৰ লং কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো পৰীক্ষাত আহি যোৱা প্ৰশ্ন ঠিক আছে পৰীক্ষাত আহি যোৱা যে মাধ্যমিক শিক্ষা লক্ষ্য হিচাপে বা লক্ষ্য সম্পৰ্কে কোঠাৰী আয়োগৰ পৰামৰ্শ কি আছিলে আমি এই কুৱেশ্যনটো পঢ়িলোঁ যে মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে মানে মুডালিয়াৰ আয়োগৰ মানে পৰামৰ্শ কি আছিলে মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে মুডালিয়াৰ আয়োগৰ পৰামৰ্শ আছিলে যে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ মানে বিত্তীয় যোগ্যতাৰ বিকাশ ব্যক্তিত্বৰ বিকাশ সাধন নেতৃত্বৰ শিক্ষা দিয়া এতিয়া আমি পঢ়ি আছোঁ 4 নম্বৰটো অৰ্থাৎ 4 নম্বৰ প্ৰশ্ন লং কুৱেশ্যন 6 মাৰ্কৰ যে মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে কোঠাৰী আয়োগৰ পৰামৰ্শ ঠিক আছে চোৱা কোঠাৰী আয়োগে কি পৰামৰ্শ দিছিলে শিক্ষা আৰু উৎপাদনমুখিতা বা উৎপাদনশীলতা ঠিক আছে শিক্ষা আৰু উৎপাদনৰ সংযোগ সাধন হ'লেহে ভাৰতীয় মানে কি কয় জাতীয় শিক্ষা জাতীয় বিকাশ সম্ভৱপৰ হয় ইয়াৰ বাবে কোঠাৰী আয়োগে কৰ্ম অভিজ্ঞতা শিক্ষাৰ বৃত্তিমুখীকৰণ বিজ্ঞান ভিত্তিক শিক্ষা আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে 2 নম্বৰটো হৈছে তোমাৰ শিক্ষা সামাজিক আৰু জাতীয় সংহতি ঠিক আছে এখন দেশৰ শ্ৰীবৃদ্ধিৰ বাবে কোঠাৰী আয়োগে মানে কি কৰিছে সাধাৰণ বিদ্যালয় স্থাপন সামাজিক আৰু জাতীয় সেৱা ভাষা নীতি গঢ় দি তোলা জাতীয় চেতনাৰ বিকাশ আন্তৰ্জাতিক বুজাপৰা আদিৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে এতিয়া 3 নম্বৰটো হৈছে শিক্ষা আৰু আধুনিকীকৰণৰ ওপৰত ভিত্তি কৰিয়ে কোঠাৰী আয়োগে মানে জ্ঞানৰ বিস্ফোৰণ দ্ৰুত সামাজিক পৰিৱৰ্তন দ্ৰুত অগ্ৰগতিৰ প্ৰয়োজন আৰু শিক্ষাৰ অগ্ৰগতি আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে তাৰপিছত নেক্সট পইণ্ট সামাজিক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ জ্ঞান আৰু বিকাশযোগ্য ক্ষমতা অধিক শক্তিশালী কৰি তাক সমাজৰ প্ৰতি দায়বদ্ধ কৰি তুলিবৰ বাবে নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ শিক্ষাৰ প্ৰয়োজন আৰু একদম অন্তিমটো পঞ্চমটো হৈছে তোমাৰ ধৰ্ম নিৰপেক্ষতা ঠিক আছে সেকুলাৰিজম অৰ্থাৎ ধৰ্ম নিৰপেক্ষতা আৰু ধৰ্ম ইয়াত ধৰ্মৰ ক্ষেত্ৰত বৈষম্য নিষেধ অৰ্থাৎ কোঠাৰী আয়োগে যি পৰামৰ্শ আগবঢ়াইছিলে তাতে ধৰ্মৰ ক্ষেত্ৰত কোনো বৈষম্য নাছিলে মনত ৰাখিবা গতিকে এই 5টা তোমালোকৰ পইণ্ট হ'ব মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই কোঠাৰী আয়োগে কি পৰামৰ্শ আগবঢ়াইছিলে মাধ্যমিক শিক্ষা লক্ষ্য হিচাপে এইটো দৰকাৰী প্ৰশ্ন পৰীক্ষাত আহি গৈছিলে মনত ৰাখিবা দেই ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব বাৰে বাৰে কৈ দি আছোঁ তাৰপিছত এতিয়া আমাৰ নেক্সট কুৱেশ্যনলৈ যাম আমি নেক্সট কুৱেশ্যনটো দৰকাৰী প্ৰশ্ন কিয়নো নেক্সট কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত আহি যোৱা 2017 4 মাৰ্কছৰ যে অসম মাধ্যমিক শিক্ষা আইনৰ 1961 আৰু 1961 চনৰ 4টা দফা লিখা আমি একদম ভিডিঅ'টো আৰম্ভণিতে পাইছিলোঁ শ্বৰ্ট কুৱেশ্যন 1 মাৰ্কছৰ যে অসম মাধ্যমিক শিক্ষা আইনখন কেতিয়া বলবৎ কৰা হৈছিলে 1961 চনত এতিয়া ইয়াৰ 4টা দফা এই দফা কি আছিলে এই আইন সমগ্ৰ অসমত প্ৰযোজ্য হ'ব ঠিক আছে আৰু খটো হ'ল অসম মাধ্যমিক শিক্ষা সংস্থাই মাধ্যমিক শিক্ষা দায়িত্ব ল'ব মাধ্যমিক শিক্ষা সংস্থা চৰকাৰে জাননীৰ যোগে গঠন কৰিব শিক্ষাৰ মানে কি কৰিব লাগিব প্ৰশাসন নিয়ন্ত্ৰণ আৰু বিকাশ সাধনৰ দায়িত্ব এই সংস্থাই বহন কৰিব আৰু ঘটো হৈছে অন্তিমটো মাধ্যমিক শিক্ষা সংস্থাৰ সভাপতি হ'ব শিক্ষা বিভাগৰ সঞ্চালক
গতিকে এই 4টা পইণ্ট তোমালোকে লিখিব লাগিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব এই প্ৰশ্নটো দেই আহি যোৱা প্ৰশ্ন আৰু তোমালোকে এই প্ৰশ্নটো যদি 2 নম্বৰ হিচাপে পোৱা তেতিয়া 2টা পইণ্ট লিখি দিবা দেই এতিয়া আমি নেক্সট লেসনলৈ গৈছোঁ দ্বিতীয় অধ্যায় অগতানুগতিক শিক্ষা ঠিক আছে অগতানুগতিক শিক্ষা নন ফৰ্মেল এডুকেশ্যন ইয়াৰ পৰা তোমালোকে লং কুৱেশ্যন এটা পাবা 6 মাৰ্কৰ দেই মই দেখাই দিম ৰ'বা এতিয়া আমি ফাৰ্ষ্ট শৰ্ট কুৱেশ্যনৰ পৰা আৰম্ভ কৰিম শৰ্ট কুৱেশ্যন একদম কমন প্ৰশ্ন তোমালোকৰ পৰীক্ষাত পাবলগীয়া একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট কমন প্ৰশ্ন যে ইগনো ঠিক আছে মই ফাৰ্ষ্টৰ পৰা পঢ়ি দিম জাষ্ট এনে কৈ দিলোঁ যে ইগনো ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি মনত ৰাখিবা অৰ্থাৎ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিলে 1985 ঠিক আছে 1985 চনত স্থাপন কৰা হৈছিলে মনত ৰাখিবা ইয়াৰ উপৰিও আহে যে 2 নম্বৰটো চোৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি আছিলে মুক্ত বিশ্ববিদ্যালয়খনৰ নাম আছিলে আন্নামালাই বা অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় 2014 চনত আহি গৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত আহে KKHSOUৰ সম্পূৰ্ণ ৰূপটো কি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অ'পেন ইউনিভাৰ্চিটি এইটো তোমালোকৰ মানে 2007 চনত মানে গুৱাহাটীত স্থাপন কৰা হৈছিলে ঠিক আছে মনত ৰাখিবা আহে এইটো ফুল ফৰ্মটো আহে দেই তাৰপিছত মই 1ৰ পৰা ষ্টাৰ্ট কৰি আছোঁ 1 নম্বৰ প্ৰশ্নটোৰ পৰাই পঢ়ি দি আছোঁ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় ইগনো যাক শৰ্ট ফৰ্মত কোৱা হয় ইগনো ঠিক আছে ইগনোৰ ফুল ফৰ্মটো আছে মই ভিডিঅ'টোৰ দেখাই দিম তোমালোকে পাবাই মই দেখাই দি আছোঁ ৰ'বা ইগনোৰ ফুল ফৰ্মটো আহে এইটো ঠিক আছে ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি মই আকৌ দেখাই দিম জাষ্ট মই প্ৰশ্নবোৰ পঢ়ি দিওঁ তোমালোকে যাতে পৰীক্ষাত হেল্প হওক ঠিক আছে চোৱা গতিকে ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি আছিলে দ্বিতীয় প্ৰশ্ন পঢ়ি আছোঁ এতিয়া আমি আন্নামালাই বা অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় এইটো স্থাপন কৰা হৈছিলে 1982 চনত অন্ধ্ৰপ্ৰদেশতে স্থাপন কৰা হৈছিলে অন্ধ্ৰপ্ৰদেশত এই মুক্ত বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিলে তাৰপিছত 3 নম্বৰটো KKHSOU কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অ'পেন ইউনিভাৰ্চিটি এইটো তোমালোকৰ 2007 চনত গুৱাহাটীত স্থাপন কৰা হৈছিলে মনত ৰাখিব ফুল ফৰ্মটো তাৰপিছত শিক্ষক আৰু ছাত্ৰৰ মাজৰ দূৰত্ব দেশ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য দূৰ শিক্ষাৰ ঠিক আছে দূৰ শিক্ষাত এইটো হয় ঠিক আছে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ দূৰত্ব দূৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য এতিয়া আমি নেক্সট কুৱেশ্যন মুক্ত শিক্ষাত মুক্ত শব্দটোৱে কি বুজায় মুক্ত শিক্ষাত মুক্ত ব্যৱস্থাটোৱে মানে মুক্তভাৱে শিক্ষা গ্ৰহণ কৰাটোকে বুজায় ঠিক আছে মুক্ত শিক্ষা ব্যৱস্থা সকলোৰে বাবে মুক্ত মানে এজন ব্যক্তিয়ে নিজৰ জীৱন কালছোৱাত নিজৰ মানে সময় অনুসৰি নিজৰ সুবিধামতে যিকোনো সময়তে শিক্ষা গ্ৰহণ কৰিব পাৰে মনত ৰাখিবা এতিয়া নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি আছিলে মই ইতিমধ্যে তোমালোকক ফুল ফৰ্মটো কৈ দিছিলোঁ যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় মনত ৰাখিবা 2007 চনত গুৱাহাটীত প্ৰতিষ্ঠা কৰা হৈছিলে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম পৰৱৰ্তী প্ৰশ্নটো হৈছে যে ইগনোৰ ফুল ফৰ্মটো আহে ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি মনত ৰাখিবা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু এইটো প্ৰতিষ্ঠা কেতিয়া কৰা হৈছিলে 1985 ঠিক আছে মনত ৰাখিবা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ যে কোনে দূৰ শিক্ষাক টেলিগ্ৰাফিক শিক্ষা বুলি কৈছিলে কোনে দূৰ শিক্ষাক টেলিগ্ৰাফিক শিক্ষা বুলি কৈছিলে মৰে কৈছিলে ঠিক আছে মৰে দূৰ শিক্ষাক টেলিগ্ৰাফিক শিক্ষা বুলি কৈছিলে এতিয়া নেক্সট কুৱেশ্যন ডাকযোগে শিক্ষাৰ উৎপত্তি সম্পৰ্কে এটা প্ৰশ্ন আহে তোমালোকে চাই ল'বা জাষ্ট মই এটা কথা কৈ দিওঁ তোমালোকে চাবা যে ডাকযোগে শিক্ষা কোনে মানে উদ্ভাৱন কৰিছিলে আইজাক পিটমেনে ঠিক আছে আইজাক পিটমেনে কৰিছিলে তোমাৰ 1840 চনত ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই এইটো শৰ্ট কুৱেশ্যন হিচাপে আহে আৰু উৎপত্তি বা ইতিহাস সম্পৰ্কে আহিলে লং কুৱেশ্যন 4 মাৰ্কছ হিচাপে হ'ব পাৰে বাট মনত ৰাখিবা ডাকযোগে শিক্ষা ঠিক আছে আইজাক পিটমেনে ডাকযোগে শিক্ষাক মানে কোনে উদ্ভাৱন কৰিছিলে বা সৃষ্টি কৰিছিলে আইজাক পিটমেনে 1840 চনত ঠিক আছে মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট 1962 চনত মানে ভাৰতবৰ্ষত হৈছিলে ঠিক আছে ভাৰতবৰ্ষত ডাকযোগে শিক্ষা ব্যৱস্থা প্ৰচলন হয় 1962 চনত কিন্তু ইয়াৰ আৰম্ভণি হয় 1840 চনত আৰু আইজাক পিটমেনে কৰিছিলে মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এতিয়া আমি নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ নেক্সট কুৱেশ্যন ইগনোৰ ওপৰত তোমালোকে যদি চমুটুকা আহে বা সম্পৰ্কে লিখিব দিয়ে 4 মাৰ্কছৰ তোমালোকে এইখিনি গোটেই লিখি দিবা ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি হয় ঠিক আছে আৰু এইটো তোমালোকৰ 1985 চনত স্থাপন কৰা হৈছিলে প্ৰতিষ্ঠা কৰা হৈছিলে তাৰপিছত দূৰ শিক্ষাৰ সম্পৰ্কে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ 4 মাৰ্কছৰ কুৱেশ্যন আহিলে লিখি দিবা দূৰ শিক্ষা কি হয় শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত মানে য'ত দূৰত্ব থাকে তাকে দূৰ শিক্ষা বুলি কোৱা হয় অৰ্থাৎ দূৰ শিক্ষা হ'ল এনে এক শিক্ষা অৰ্থাৎ এনে এক অগতানুগতিক শিক্ষাৰ পদ্ধতি য'ত শিক্ষকে দূৰে থাকি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰে ঠিক আছে মনত ৰাখিবা য'ত কম্পিউটাৰৰ সহায় লোৱা হয় ইণ্টাৰনেটৰ সহায় লোৱা হয় এইবোৰ শ্ৰব্য ক্ৰেছেট তাৰপিছত অনাতাঁৰ ব্যৱস্থাৰ সহায় লোৱা হয় দূৰদৰ্শনৰ সহায় লোৱা হয় দূৰ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত
এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ নেক্সট কুৱেশ্যন এই পেজটো অতি দৰকাৰী ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিয়নো ডাকযোগে শিক্ষাৰ বৈশিষ্ট্য সম্পৰ্কে প্ৰশ্ন আহি গৈছে পৰীক্ষাত দূৰ শিক্ষাৰ দুটা গুৰুত্বপূৰ্ণ দিশ বা বৈশিষ্ট্য একদম একে হয় এই নাহিবা তোমালোকে প্লেনিঙত ল'বা বৈশিষ্ট্য লক্ষ্য তোমালোকে ধুনীয়াকৈ লিখি আহিবা তাৰপিছত মুক্ত অ'পেন ঠিক আছে মুক্ত শিক্ষাৰ মানে অ'পেন এডুকেশ্যন মুক্ত শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা ঠিক আছে উদ্দেশ্য বা লক্ষ্যতে একে তোমালোকে একদম ধুনীয়াকৈ লিখি আহিবা দেই এই নাহিবা একদম একে হয় যদি সুবিধা সোধে মুক্ত শিক্ষাৰ যদি সুবিধা সোধে লিখি দিব মুক্ত শিক্ষা সকলোৰে বাবে একে হয় সুবিধা মুক্ত শিক্ষা সকলোৰে বাবে সমান হয় মুক্ত শিক্ষা মুক্ত হয় এজন ব্যক্তিয়ে যিকোনো সময়তে গ্ৰহণ কৰিব পাৰে গতিকে লিখি দিবা তোমালোকে এই পেজটো ধুনীয়াকৈ ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম নেক্সট কুৱেশ্যন হৈছে অগতানুগতিক শিক্ষাৰ পৰিসৰ অগতানুগতিক শিক্ষাৰ পৰিসৰৰ ভিতৰত মানে কি মানে দিশ সামৰি লৈছে জীৱন জোৰা প্ৰক্ৰিয়া নীতিৰ ওপৰত প্ৰতিষ্ঠিত অগতানুগতিক শিক্ষাৰ পৰিসৰ অতি ব্যাপক ঠিক আছে সীমিত নহয় এই শিক্ষা সীমিত নহয় এজন শিক্ষাৰ্থীয়ে নিজৰ জীৱনৰ যিকোনো কালচোৱাতে এই শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু পৰিসৰবোৰ তোমালোকে ধুনীয়াকৈ পইণ্ট হিচাপে লিখা আছে লিখি ল'বা গতিকে এইটো ভেৰি ভেৰি লং কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট লং কুৱেশ্যন 4 মাৰ্কছৰ বা 6 মাৰ্কৰ হ'ব পাৰে এতিয়া নেক্সট কুৱেশ্যন আহিছোঁ নেক্সট কুৱেশ্যন হৈছে অগতানুগতিক শিক্ষা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত ব্যাখ্যা কৰা অগতানুগতিক শিক্ষা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত কিয়নো অগতানুগতিক শিক্ষাত মানে সকলোৱে সমান সুযোগ সুবিধা পায় কিয়নো এজন ব্যক্তিয়ে নিজৰ জীৱনৰ যিকোনো সময়ছোৱাতে নিজৰ সুবিধা অনুসৰি এই শিক্ষা গ্ৰহণ কৰিব পাৰে ঠিক আছে আমেৰিকাৰ 16তম মানে পূৰ্ব ৰাষ্ট্ৰপতি 16তম আব্ৰাহাম লিংকনে কৈছিলে যে গণতন্ত্ৰ হৈছে মানে জনসাধাৰণৰ বাবে গঠন কৰা জনসাধাৰণৰ চৰকাৰ মানে অৰ্থাৎ গণতন্ত্ৰ কি হয় মানে জনসাধাৰণৰ সুযোগ সুবিধা হ'ব লাগে অৰ্থাৎ অগতানুগতিক শিক্ষাত মানে জনসাধাৰণে নিজৰ সুবিধা অনুসৰি শিক্ষা গ্ৰহণ কৰিব পাৰে মানে নিজৰ জীৱনৰ যিকোনো কালচোৱাতে ঠিক আছে আৰু ইয়াৰ পৰিসৰ ব্যাপক দেই মনত ৰাখিবা তোমালোকে ধুনীয়াকৈ লিখি দিবা 4 মাৰ্কছৰ বা লং কুৱেশ্যন যদি 6 মাৰ্কৰ হয় তোমালোকে লিখি দিবা 2017 আহি গৈছে ভেৰি 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 ইম্পৰ্টেণ্ট দেই মনত ৰাখিবা নেক্সট কুৱেশ্যন অৰ্থাৎ নেক্সট লেছন তৃতীয় অধ্যায় তোমালোকৰ শিক্ষাৰ নতুন চিন্তাধাৰা বা শিক্ষাৰ সাম্প্ৰতিক ধাৰা দেই মনত ৰাখিবা একে এতিয়া তোমালোকৰ কিতাপত তোমালোকৰ শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ আছে তৃতীয় অধ্যায় ঠিক আছে কাৰেণ্ট ট্ৰেণ্ড ইন এডুকেশ্যন শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ তৃতীয় অধ্যায় বা শিক্ষাৰ নতুন চিন্তাধাৰা একেই চোৱা ইয়াৰে প্ৰথম প্ৰশ্নবোৰৰ পৰা আৰম্ভ কৰিম যে প্ৰথম প্ৰশ্ন 1992 চনত বসুন্ধৰা সন্মিলন ডেছ চহৰত অনুষ্ঠিত হৈছিলে ৰিঅ' ডি জেনেৰিঅ চহৰত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ চহৰত ঠিক আছে তাৰপিছত আন্তৰ্জাতিক মহিলা দিৱস পালন কৰা হয় 8 মাৰ্চ মনত ৰাখিবা প্ৰতি বছৰে আন্তৰ্জাতিক মহিলা দিৱস তাৰপিছত জনসংখ্যা দিৱস পালন কৰা হয় জনসংখ্যা দিৱস এইটো আহে দেই পৰীক্ষা আহে প্ৰায় আহে জনসংখ্যা দিৱস পালন কৰা হয় 11 জুলাই তাৰপিছত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় 5 জুন এতিয়া আহিছে পৰৱৰ্তী প্ৰশ্ন জনসংখ্যা শিক্ষাৰ এটা সংজ্ঞা আহে জনসংখ্যা শিক্ষাৰ এটা উদ্দেশ্য আহে উদ্দেশ্যটো মই কৈ দি আছোঁ যে জনসংখ্যা শিক্ষাৰ উদ্দেশ্যটো হৈছে যে সৰু পৰিয়াল যে সুখী পৰিয়াল মানে তাৰ চিন্তাধাৰা আগবঢ়োৱা আৰু বিস্ফোৰণ নিয়ন্ত্ৰণ কৰাই হৈছে জনসংখ্যা শিক্ষাৰ উদ্দেশ্য বা লক্ষ্য মনত ৰাখিবা মই কৈ দিছোঁ দুটা মনত ৰাখিবা যে সৰু পৰিয়াল যে সুখী পৰিয়াল তাৰ চিন্তাধাৰা ব্যাপক কৰা বা তাৰ চিন্তাধাৰা মানে সকলোকে বিয়পাই দিয়া আৰু এটা দৰকাৰী হৈছে যে তোমালোকৰ জনসংখ্যাৰ বিস্ফোৰণ নিয়ন্ত্ৰণ কৰা ইয়াৰ লক্ষ্য উদ্দেশ্য ভেৰি ভেৰি ইম্পৰ্টেণ্ট এনে জনসংখ্যাৰ যদি এনে তোমালোকক যদি সাধাৰণভাৱে সোধে প্ৰশ্ন আহে যে জনসংখ্যা শিক্ষা কাক বোলে বা সংজ্ঞা দিয়া তোমালোকে লিখি দিবা যে গোপাল ৰাওৰ মতে জনসংখ্যাৰ শিক্ষা হ'ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰোৱা আৰু সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ঠিক আছে চোৱা এতিয়া পৰৱৰ্তী প্ৰশ্ন মহিলা সবলীকৰণৰ দুটা উদ্দেশ্য মহিলা সবলীকৰণৰ দুটা উদ্দেশ্য হৈছে যে লিংগ বৈষম্য দূৰীকৰণ সকলোকে সমান সুযোগ সুবিধা প্ৰদান কৰা আৰু খটো হৈছে সম অধিকাৰ আৰু সমমৰ্যাদা প্ৰদান কৰা মানে পুৰুষ আৰু নাৰীকে সকলো ক্ষেত্ৰতে মানে সমান সমমৰ্যাদা অধিকাৰ প্ৰদান কৰা ঠিক আছে আৰু মহিলাসকলৰ মানে মহিলা সবলীকৰণৰ মহিলাসকলৰ ৰাজনৈতিক অৰ্থনৈতিক সকলো ক্ষেত্ৰতে সমান সুযোগ সুবিধা প্ৰদান কৰা লিংগ বৈষম্য দূৰীকৰণ কৰা এয়ে হৈছে মহিলা সবলীকৰণৰ বা নাৰী সবলীকৰণৰ উদ্দেশ্য বা লক্ষ্য এতিয়া হৈছে নেক্সট কুৱেশ্যন 17 নম্বৰ যে শাৰীৰিক শিক্ষাৰ এটা সংজ্ঞা দিয়া শাৰীৰিক শিক্ষাৰ এটা সংজ্ঞা হৈছে ৰুছৰ মতে শাৰীৰিক শিক্ষা হৈছে শাৰীৰিক শিক্ষা শৰীৰৰ এক সুস্থ সংগঠন যিয়ে মানুহৰ মনক সৰলতা আৰু নিশ্চয়তা প্ৰদান কৰে মনত ৰাখিবা সংজ্ঞা আহিলে বা কাক বোলে লিখি দিবা এতিয়া পৰৱৰ্তী প্ৰশ্ন যে বিদ্যালয়ত অৰ্থাৎ স্কুল বা বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা শাৰীৰিক শিক্ষাৰ গুৰুত্ব অৰ্থাৎ শিক্ষাৰ্থীৰ সজাগতা বৃদ্ধি কৰা তাৰপিছত
আজিৰ সময়ৰ মানে সৎ ব্যৱহাৰ কৰা তাৰপিছত আৱেগিক স্থিৰতা প্ৰদান কৰা আৰু চৰিত্ৰ গঠনত সহায় কৰা বিদ্যালয়ত শাৰীৰিক শিক্ষা প্ৰদানে শিক্ষাৰ্থীৰ মনক সজাগতা বৃদ্ধি কৰে আৰু সুদৃঢ় ব্যক্তিত্ব গঠনত বিশেষ সহায় কৰে তাৰপিছত তেওঁলোকক মানে মানসিকভাৱে সুস্থিৰ কৰি তোলে এইবোৰ হৈছে শাৰীৰিক শিক্ষাৰ মানে গুৰুত্ব বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ গুৰুত্ব দেই ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু শাৰীৰিক শিক্ষা কাক বোলে বা সংজ্ঞা আহিলে লিখি দিবা এইটো তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ যাম পৰৱৰ্তী প্ৰশ্ন হৈছে পৰিৱেশ শিক্ষা কাক বোলে পৰিৱেশ শিক্ষা হৈছে এনে এটা শিক্ষা যাৰ দ্বাৰা পৰিৱেশৰ প্ৰতি সজাগতা মানে দাঙি ধৰা হয় মনত ৰাখিবা 1 মাৰ্কছৰ কুৱেশ্যন বা 2 মাৰ্কছৰ কুৱেশ্যন হিচাপে হ'ব তোমালোকে এনেকৈ লিখি দিবা এতিয়া পৰৱৰ্তী প্ৰশ্ন যে এইটো অতি দৰকাৰী ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন যে পৰিৱেশ শিক্ষা 4টা প্ৰধান লক্ষ্য বা উদ্দেশ্য লক্ষ্য উদ্দেশ্য মই একদম ভিডিঅ'টো আৰম্ভণিৰ পৰা কৈ আহিছোঁ একেদৰে মনত ৰাখিবা তোমালোকে একো এৰি নাহিবা একদম লিখিবা তোমালোকে যদি মুক্ত শিক্ষা যদি তোমালোকে 2টা লক্ষ্য লিখিব দিছে তোমালোকে উদ্দেশ্য চাই গৈছে একেই হ'ব আৰু তাৰপিছত যদি সুবিধা লিখিব দিছে সুবিধা বৈশিষ্ট্য তোমালোকে তাৰে পৰা লিখি দিব পাৰিবা মানে তোমালোকৰ অগতানুগতিক শিক্ষা দূৰ শিক্ষা তাৰপিছত মুক্ত শিক্ষা এইবোৰৰ মানে এটাই ধাৰা যে যিকোনো সময়তে এজন ব্যক্তি এইবোৰ শিক্ষা গ্ৰহণ কৰিব পাৰে মই অকণমান বুজাই দিলোঁ দেই এইটো দ্বিতীয় অধ্যায়ৰ কথা আছিলে মানে সেইবোৰ মুক্ত অগতানুগতিক শিক্ষা মুক্ত শিক্ষা দূৰ শিক্ষা এই 3টা শিক্ষাৰ লক্ষ্য এটাই যে এজন ব্যক্তিক নিজৰ জীৱনকালত যিকোনো সময়তে তেওঁ শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু মুক্তভাৱে গ্ৰহণ কৰিব পাৰিব ঠিক আছে মনত ৰাখিবা আৰু এতিয়া আমি তৃতীয় অধ্যায়লৈ আকৌ পুনৰ উভতি আহিলোঁ 5 নম্বৰটো চোৱা যে পৰিৱেশ শিক্ষাৰ 4টা প্ৰধান লক্ষ্য বা উদ্দেশ্য যে উপযুক্ত জ্ঞান আহৰণ কৰা পৰিৱেশৰ প্ৰতি উপযুক্ত জ্ঞান আহৰণ কৰা পৰিৱেশৰ প্ৰতি সচেতনতা সৃষ্টি কৰা তাৰপিছত উপযুক্ত মনোভাৱ গঠন তাৰপিছত পৰিৱেশৰ প্ৰতি দায়িত্ববোধ আৰু অংগীকৰণ এই 4টা বৈশিষ্ট্য তোমালোকে ধুনীয়াকৈ লিখি দিবা বৈশিষ্ট্য উদ্দেশ্য লক্ষ্য ধুনীয়াকৈ লিখি দিবা দেই একদম প্লেনিঙত যাবা একদম লিখি আহিবা ভালকৈ এক্সাম দিবা চোৱা আৰু এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহি পাইছোঁ পৰৱৰ্তী প্ৰশ্ন আমি ইতিমধ্যে আলোচনা কৰি শেষ কৰিলোঁ তথাপি আকৌ মই এই কুৱেশ্যনটো আকৌ ৰিপিট কৰাই দিছোঁ এই কুৱেশ্যনটো ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ তথাপি আকৌ আলোচনা কৰাই দিওঁ যে নাৰী সবলীকৰণৰ গুৰুত্ব ব্যাখ্যা কৰা তাতে উদ্দেশ্য আছিলে ইয়াতে মনত ৰাখিবা তাতে আছিলে মহিলা সবলীকৰণ ঠিক আছে ইয়াতে নাৰী সবলীকৰণ একে অৰ্থ মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট মানে সকলো ক্ষেত্ৰতে প্ৰশ্নটো বুজাই দি আছোঁ চোৱা উত্তৰটো হৈছে ক খ গ হিচাপে পইণ্টত লিখিবা যে সকলো ক্ষেত্ৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা অৰ্জন কৰা তাৰপিছত নিজৰ মানে পচন্দটো বাছি ল'বলৈ সুযোগ আগবঢ়োৱা নাৰী সবলীকৰণৰ গুৰুত্ব এইবোৰ ঠিক আছে গতিকে 4টা আছে পইণ্টত লিখিবা আৰু নেক্সট কুৱেশ্যনলৈ যাম এতিয়া আমি নেক্সট কুৱেশ্যন আহি পাইছোঁ যে মূল্যবোধ শিক্ষা কি তোমালোকৰ 6 নম্বৰীয়া কুৱেশ্যন হ'বলৈকে 2টা আছে এইটো এটা আৰু এইটো এটা ঠিক আছে দুটাই একেই প্ৰথম হৈছে মূল্যবোধ কি আৰু ইয়াতে হৈছে মূল্যবোধ মানে কি একেই হয় জাষ্ট ইয়াতে আছে যে বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ গুৰুত্ব আৰু ইয়াতে আছে বিদ্যালয়ত মূল্যবোধ শিক্ষা কিদৰে প্ৰদান কৰিব পাৰি তো ফাৰ্ষ্ট আমি এইটো আলোচনা কৰিম যে মূল্যবোধ শিক্ষা কি মানে মূল্যবোধে এজন ব্যক্তিক গুণগতভাৱে প্ৰতিষ্ঠা কৰে আৰু সামাজিক জীৱনত অতি দৰকাৰী সন্মানীয় ঠিক আছে মানে কি কৰা হয় অতি দৰকাৰী সন্মানীয় আৰু উপকাৰী ব্যক্তি হিচাপে প্ৰতিপন্ন কৰে মনত ৰাখিবা মূল্যবোধ শিক্ষাৰ আৰু মূল্যবোধ শিক্ষাৰ গুৰুত্ব নৈতিক চৰিত্ৰৰ বিকাশ ব্যক্তিত্বৰ বিকাশ সাধন জাতীয় সংহতিৰ বিকাশ মনত ৰাখিবা মূল্যবোধ শিক্ষাই কি কৰে মূল্যবোধ শিক্ষাই মানে ব্যক্তিৰ নৈতিক আধ্যাত্মিক আৰু নন্দতাত্ত্বিক ঠিক আছে নন্দনাত্মিক দিশসমূহৰ বিকাশ সাধন কৰি চৰিত্ৰ গঠনত সহায় কৰে মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো তোমালোকৰ বাবে মূল্যবোধ শিক্ষা কি বা মূল্যবোধ কি আৰু বৰ্তমান সমাজত মানে বৰ্তমান সমাজত কাৰেণ্ট তোমাৰ সোসাইটিত মানে মূল্যবোধ শিক্ষাৰ ইম্পৰ্টেণ্ট গুৰুত্ব কি সেই গুৰুত্ব সম্পৰ্কে লিখিব লাগিব গুৰুত্ব আছে কিয়নো মূল্যবোধ শিক্ষাই মানে নৈতিক চৰিত্ৰৰ বিকাশ কৰে ব্যক্তিত্বৰ বিকাশ সাধন কৰে ঠিক আছে তাৰপিছত তোমালোকৰ নন্দনতাত্ত্বিক তাৰপিছত দিশসমূহ উল্লেখ কৰে দাঙি ধৰে চৰিত্ৰৰ গঠন সহায় কৰে সেইবোৰ লিখিব লাগিব তোমালোকে ধুনীয়াকৈ লিখি ল'বা লং কুৱেশ্যন 6 মাৰ্কৰে হ'ব তোমালোকৰ এইটো ঠিক আছে 6 মাৰ্কৰ হ'ব যদিও তোমালোকৰ 4 মাৰ্কছত 2017 আহিছিলে 2019ত তোমালোকৰ 6 মাৰ্কৰ হিচাপে আহি গৈছিলে সেইকাৰণে কৈছোঁ 6 মাৰ্কৰ হিচাপে চাবা তোমালোকে আৰু যদি 4 মাৰ্কছৰ হিচাপে আহে 4 মাৰ্কছৰ হিচাপে অকণমান কমাই দিবা ঠিক আছে এটা পৰৱৰ্তী প্ৰশ্ন আহিছে পৰৱৰ্তী প্ৰশ্ন একেই যে মূল্যবোধ মানে কি তোমালোকে ক'বা মূল্যবোধ মানে মই ইতিমধ্যে কৈ দিলোঁ সেম টু সেম লিখিবা মূল্যবোধ হৈছে তোমালোকৰ মানে এজন ব্যক্তিৰ গুণগত মান প্ৰতিষ্ঠা কৰা সন্মানীয় ব্যক্তি হিচাপে পৰিচালিত কৰা তাৰপিছত কিন্তু এইটো বিদ্যালয়ত কিদৰে মূল্যবোধ শিক্ষা প্ৰদান কৰিব পাৰি বিদ্যালয়ত মূল্যবোধ শিক্ষা দিবৰ কাৰণে প্ৰথমতে বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিব পাৰি আমোদ প্ৰমোদৰ কাৰ্যসূচী গণমাধ্যমৰ ব্যৱহাৰ তাৰপিছত প্ৰাৰ্থনা সভা ঠিক আছে এইবোৰৰ জৰিয়তে প্ৰাৰ্থনা সভাটো আমি কি কৰিব পাৰোঁ মূল্যবোধ শিক্ষা বিদ্যালয়ত প্ৰদান কৰিব পাৰোঁ দেই এইটো বিদ্যালয়ত আছিলে আৰু এইটো আছিলে সমাজত মনত ৰাখিবা ঠিক আছে সমাজত মূল্যবোধ শিক্ষাৰ গুৰুত্ব আৰু এইটো আছিলে
বিদ্যালয়ত মূল্যবোধ শিক্ষাৰ গুৰুত্ব ঠিক আছে এতিয়া পৰৱৰ্তী অধ্যায় আহিছো পৰৱৰ্তী অধ্যায় চতুৰ্থ অধ্যায় শিক্ষণ লাৰ্নিং এতিয়া প্ৰথমতে পৰিপক্কতা আৰু শিক্ষণৰ এটা উমৈহতীয়া বৈশিষ্ট্য একদম কমন প্ৰশ্ন দে এইটো দৰকাৰী প্ৰশ্ন আহে যে পৰিপক্কতা আৰু শিক্ষণৰ এটা উমৈহতীয়া বৈশিষ্ট্য উল্লেখ কৰা মানে পৰিপক্কতা আৰু শিক্ষণৰ কি হয় মানে একদম উমৈহতীয়া বৈশিষ্ট্য এইটো যে শিক্ষণ আৰু পৰিপক্কতাই ব্যক্তিৰ ব্যক্তিত্বত মানে বিকাশত সহায় কৰে ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে আৰু শিক্ষণ আৰু পৰিপক্কতা ব্যক্তিৰ জীৱনত একেলগে আগবাঢ়ে ভেৰি ভেৰি ইম্পৰ্টেণ্ট দে তোমালোকৰ 1 মাৰ্কছৰ হিচাপে বা 2 মাৰ্কছৰ হিচাপে দুটা পইণ্ট লিখি দিবা এতিয়া পৰৱৰ্তী পেজলৈ গৈছো পৰৱৰ্তী প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো 2018 আহি গৈছে চাই লোৱা এবাৰ তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে সমগ্ৰতা নিৰীক্ষণৰ ওপৰত শিক্ষণ নিৰ্ভৰশীল এই উক্তিটোৰ লগত শিক্ষণৰ কোনটো পদ্ধতি জড়িত হৈ আছে অন্তদৰ্শন পদ্ধতি ঠিক আছে আৰু অন্তদৰ্শন পদ্ধতিত কহলাৰে কি কৰিছিলে কহলাৰে এটা চিম্পাঞ্জিৰ ব্যৱহাৰ কৰিছিলে এটা প্ৰশ্ন আহে যে অন্তদৰ্শন পদ্ধতিত কোনটো প্ৰাণী ব্যৱহাৰ কৰা হৈছিলে মনত ৰাখিবা চিম্পাঞ্জিক ব্যৱহাৰ কৰা হৈছিলে আৰু অন্তদৰ্শন পদ্ধতিৰ লং কোৱেশ্চন এটা আহে এই লেসনটো লাষ্টত আছে 6 মাৰ্কৰ লং কোৱেশ্চন দেখুৱাই দিম সোয়া এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে যে শিক্ষণৰ অনুবন্ধন তত্ত্ব উদ্ঘাটন কৰা ৰাছিয়ান চিকিৎসক গৰাকীৰ নাম কি আছিল আইভান পেভলভ মনত ৰাখিবা ঠিক আছে শিক্ষণৰ অনুবন্ধন তত্ত্ব আইভান পেভলভ এতিয়া পৰৱৰ্তী প্ৰশ্ন আহিছো যে তোমালোকে দেখিব পাৰিছা 34 নম্বৰটো যে পেভলভৰ অনুবন্ধনৰ পৰীক্ষাটোত অনুবন্ধিত ঠিক আছে অনুবন্ধিত প্ৰতিক্ৰিয়াটো কি আছিল ঘণ্টাৰ প্ৰতি সঁহাৰি জনোৱা ঠিক আছে মনত ৰাখিবা কোৱেশ্চন বেংকত থকা প্ৰশ্ন এখানে মই দেখাই দিলো এতিয়া দৰকাৰী প্ৰশ্নটো হৈছে 35 টো মই চিন দি ৰাখিছো চোৱা পৰিপক্কতা আৰু শিক্ষণৰ মাজৰ এটা পাৰ্থক্য লিখোৱা যে পৰিপক্কতা আমাৰ জৈৱিক বংশগতিৰ ওপৰত প্ৰতিষ্ঠিত ঠিক আছে জৈৱিক বংশগতিৰ ওপৰত প্ৰতিষ্ঠিত পৰিপক্কতা আনহাতে শিক্ষণ সামাজিক পৰিৱেশৰ ওপৰত প্ৰতিষ্ঠিত দে মনত ৰাখিবা পাৰ্থক্যটো এতিয়া পৰৱৰ্তী প্ৰশ্ন হৈছে শিক্ষণৰ ব্যৱহাৰৰ নীতি আৰু অব্যৱহাৰ নীতি কাক বোলে এটো ব্যাখ্যা কৰিব দিয়ে পইণ্টত আছে ব্যাখ্যা কৰিবা আৰু অনুবন্ধিত প্ৰতিক্ৰিয়াটো আহে তোমালোকৰ এই দুটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন পেভলভৰ অনুবন্ধনৰ পৰীক্ষাটোত অনুবন্ধিত প্ৰতিক্ৰিয়াটো কোনটো অনুবন্ধিত প্ৰতিক্ৰিয়াটো আছিল ঘণ্টাৰ প্ৰতি লালতি উলোৱাটো গতিকে এই দুটা প্ৰশ্ন 2 মাৰ্কছৰ লং কোৱেশ্চন হ'ব তোমালোকৰ যদি ব্যাখ্যা কৰিব দিয়ে তেতিয়াহে এনে তোমালোকে সিম্পল যেনেকৈ আছে এনেকৈ লিখিবা ওপৰটো লং কোৱেশ্চন হ'ব তোমালোকৰ 2 হওক বা 4 হওক তোমালোকে ক আৰু খটো অকমান বহলাব লাগিব যেনেকৈ দিয়া আছে এনেকৈ লিখিবা ঠিক আছে ব্যৱহাৰ নীতি আৰু অব্যৱহাৰ নীতি এতিয়া পৰৱৰ্তী পেজলৈ যাম আমি পৰৱৰ্তী পেজত আছো শিক্ষণৰ দুটা চৰ্ত দিয়া আছে দৈহিক উপযুক্ততা আৰু অনুশীলন লিখি দিবা তোমালোকে তাৰ পিছত ভুল আৰু প্ৰচেষ্টা শিক্ষণৰ দুটা বৈশিষ্ট্য ক আৰু খ হিচাপে দিয়া আছে যে ভুল আৰু মানে প্ৰচেষ্টা আৰু ভুল এই দুটা মানে শিক্ষণৰ দুটা বৈশিষ্ট্য বা লক্ষণ হৈছে এনে ধৰণৰ যে ক দিবা এই পদ্ধতিত শুদ্ধ প্ৰচেষ্টাৰ উদ্দেশ্যে ভুল প্ৰচেষ্টা ত্যাগ কৰা হয় আৰু এই পদ্ধতিৰ মূল হ'ল পুনৰাবৃত্তি ঠিক আছে পুনৰাবৃত্তি তাৰপিছত অন্তদৰ্শন শিক্ষণৰ দুটা বৈশিষ্ট্য তাৰপিছত পৰিপক্কতা দুটা প্ৰকৃতি উল্লেখ কৰা তোমালোকে দুটা পইণ্ট হিচাপে দিয়া আছে এই পইণ্ট হিচাপে লিখিবা ভাল নম্বৰৰ কাৰণে তোমালোকে পইণ্টত লিখিবা ঠিক আছে এটা পৰৱৰ্তী প্ৰশ্ন শিক্ষণৰ 4টা গুৰুত্বপূৰ্ণ উদ্দেশ্য লিখা তোমালোকে শিক্ষণৰ 4টা গুৰুত্বপূৰ্ণ উদ্দেশ্য তোমালোকে পইণ্টত লিখিবা শিক্ষণৰ 4টা গুৰুত্বপূৰ্ণ উদ্দেশ্য শিক্ষণ সমালোচন প্ৰক্ৰিয়া হয় শিক্ষণৰ উদ্দেশ্য প্ৰণোদিত শিক্ষণ সাৰ্বজনীন আৰু শিক্ষণ ব্যক্তিকেন্দ্ৰিক ক্ৰিয়া হয় তোমালোকে এইটো 2013 এণ্ড 17 আহিছিলে শিক্ষণ বুলি আছে যদিও তোমালোকৰ কিতাপত শিক্ষণ বুলি আছে চাবা ঠিক আছে এনসাৰত শিক্ষণ বুলি লিখা আছে মনত ৰাখিবা যে শিক্ষণৰ তোমালোকৰ বৈশিষ্ট্যবোৰ 4টা পইণ্ট হিচাপত লিখি দিবা আৰু 2 মাৰ্কছ হ'লে কেৱল দুটাই লিখিবা ঠিক আছে সোয়া এতিয়া নেক্সট কোৱেশ্চন অন্তদৰ্শন কি এইটো মই কৈছিলো ভিডিওটোৰ তোমালোকৰ এই লেসনটোৰ আৰম্ভণিতে কৈছিলো এই ভিডিওটোত কৈছিলো যে অন্তদৰ্শন পদ্ধতি কি এক নম্বৰী 1 মাৰ্কছৰ প্ৰশ্ন হিচাপেহে কৈছিলো কিন্তু এইটো লং কোৱেশ্চন হ'ব তোমালোকে লং কোৱেশ্চন তোমালোকে পইণ্টত লিখি দিবা 3টা পইণ্টত লিখি দিবা 3টাই লিখিব দিছে 3টা বৈশিষ্ট্য লিখি দিবা ঠিক আছে আৰু এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাম নেক্সট লেসনৰ নেক্সট কোৱেশ্চন পঞ্চমটি অধ্যায় আহি পালো আমি স্মৃতি আৰু বিস্মৃতি ঠিক আছে মেমৰি এণ্ড ফৰগেটিং স্মৃতি এণ্ড বিস্মৃতি সোয়া প্ৰথমটো প্ৰশ্ন হৈছে স্মৰণতকৈ প্ৰত্যবিজ্ঞা কিয় সহজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট একদম সহজভাৱে বুজাই দিছো স্মৰণতকৈ ঠিক আছে স্মৃতিতকৈ প্ৰত্যবিজ্ঞা সহজ কাৰণ প্ৰত্যবিজ্ঞাৰ সময়ত শিক্ষণৰ বিষয়বস্তু আমাৰ চকুৰ আগত থাকে সেইবাবে স্মৰণতকৈ প্ৰত্যবিজ্ঞা সহজ মনত ৰাখিবা
এটা পৰৱৰ্তী প্ৰশ্ন হৈছে তোমালোকৰ শৰ্ট কোৱেশ্চন এইবোৰ তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা 3 নম্বৰটো অতি দৰকাৰী ঠিক আছে 3 নম্বৰটো গোটেইবোৰ চাই ল'বা 3 নম্বৰটো কোৱেশ্চন বেংকটো আছিল আৰু পৰীক্ষাটো আহি গৈছে যে সাঁতোৰা ডেছ স্মৃতিভাৱে সম্ভৱ হয় অভ্যাস স্মৃতিভাৱে সাঁতোৰা সম্ভৱ হয় এতিয়া আমি নেক্সট কোৱেশ্চনলৈ গৈছোঁ স্মৃতিৰ পৰিসৰৰ ওপৰত চাই ল'বা বিস্মৃতি এক আশীৰ্বাদ স্বৰূপ স্মৃতিৰ পৰিসৰ হৈছে মানে স্মৃতিৰ পৰিসৰ মানে কেনে ধৰণৰ স্মৃতিয়ে কি মানে স্মৃতিৰ লক্ষণ কি বৈশিষ্ট্য কি ঠিক আছে মানে স্মৃতিয়ে কি ক্ষেত্ৰত মানে সীমাবদ্ধতা দাঙি ধৰে সেই সকলোখিনি স্মৃতিৰ পৰিসৰৰ ভিতৰত পৰিব স্মৃতিৰ উপাদান কি স্মৰণৰ উপাদান কি এইবোৰ স্মৃতিৰ পৰিসৰৰ ভিতৰত পৰিব এতিয়া বিস্মৃতি এক আশীৰ্বাদ কিয়নো বিস্মৃতি আমাক মানে কি কৰে আমাৰ মানে বেয়া স্মৃতিবোৰ ঠিক আছে বেয়া স্মৃতিবোৰ আমাৰ জীৱনৰ দুখদায়ক ঘটনাবোৰ শোকাবহ ঘটনাবোৰ পাহৰাই দিয়াত আমাক সহায় কৰে গতিকে বিস্মৃতি এক আশীৰ্বাদ স্বৰূপ মনত ৰাখিবা এইটো মই বুজাই দিছোঁ তোমালোকে যেনেকৈ আছে 2 মাৰ্কছ হওক বা 4 মাৰ্কছ হওক এইখিনিয়ে লিখিবা চিন্তা নকৰিবা তোমালোকে এইটো 2000 যদিও তোমালোকে 14 and 17 পাইছিলা কুৱেশ্যন বেংকতো আছে প্ৰশ্নটো মনত ৰাখিবা এতিয়া নেক্সট স্মৃতিত সৃজনশীলতাৰ কোনো স্থান নাই আলোচনা কৰা স্মৃতিত সৃজনশীলতাৰ কোনো স্থান নাই কাৰণ আমি যিটো বস্তু শিকোঁ তাতে হুবহু মনত ৰখাটোৱে স্মৃতি ইয়াত নতুন কোনো কথা সৃষ্টি কৰাৰ কথাহে নাহে কোনো এটা বস্তু নতুনকৈ মানে সৃষ্টি কৰিলেহে সৃজনী শক্তিৰ প্ৰয়োজন গতিকে স্মৃতিত প্ৰক্ৰিয়াত সৃজনশীলতাৰ কোনো স্থান নাই মনত ৰাখিবা দেই মানে কিয়নো আমি যিটো বস্তু চাওঁ যিটো বস্তু দেখোঁ আমি এইটো মানে মনত ৰাখি কি যাওঁ সৃজনশীলতাৰ কোনো স্থান নাই কিয়নো প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট অভ্যাস কৰিলে আমি শিকি যাওঁ অভ্যাস স্মৃতিৰ কাৰণে আমি যিকোনো বস্তু এটা শিকি যাওঁ তাতে সৃজনশীলতাৰ কোনো প্ৰয়োজন নাই বা স্থান নাই মনত ৰাখিবা এতিয়া আমি নেক্সট প্ৰশ্ন যে পশ্চাদমুখী অৱৰোধ বা প্ৰতিক্ৰিয়া কি এইটো তোমালোকৰ পাৰ্থক্য হিচাপে আহিব আৰু পূৰ্বমুখী প্ৰতিৰোধৰ পাৰ্থক্য হিচাপে আহিব 2 মাৰ্কছৰ হওক বা 4 মাৰ্কছৰ হওক তোমালোকে এইদৰে লিখিব লাগিব ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্ন হ'ব যে উত্তম বা ভাল স্মৃতিৰ দুটা লক্ষণ কি উত্তম বা ভাল স্মৃতিৰ দুটা লক্ষণ হৈছে এনে ধৰণৰ ক যে দীৰ্ঘ সংৰক্ষণ ক্ষমতা আৰু দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ ক্ষমতা মানে উত্তম বা ভাল স্মৃতিৰ ওপৰত তোমালোকে প্ৰশ্ন এটা পাবা দেই চাবা মানে মানে উত্তম বা ভাল স্মৃতি কি যাৰ মানে স্মৃতি শক্তি ভাল মেমৰি পাৱাৰ বেছি দীৰ্ঘ সংৰক্ষণ ক্ষমতা কিবা এটা বস্তু মনত ৰাখি থাকিব পাৰে বহু দিনলৈকে তাৰপিছত দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰে তেওঁ কিবা এটা বস্তু অলপতে মানে বুজিব পাৰে ঠিক আছে এটা আমি পৰৱৰ্তী প্ৰশ্ন হৈছে এইটো দৰকাৰী প্ৰশ্ন হয়তো দুটা পাবা নহ'লে 4টা পাবা এইটো তোমালোকক দি দিয়ে যে মানে প্ৰকৃত স্মৃতি আৰু অভ্যাস স্মৃতি দুটা পাৰ্থক্য বা 4টা পাৰ্থক্য মানে কি হয় যে প্ৰকৃত স্মৃতি ব্যক্তিৰ মানে প্ৰতিৰূপ সংৰক্ষণ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে মানে ব্যক্তিৰ প্ৰতিৰূপ সংৰক্ষণ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে আনহাতে অভ্যাস স্মৃতি কেৱল দৈহিক সঞ্চালন প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল গতিকে তোমালোকে এইটো পইণ্টত লিখিবা 4টা পইণ্ট দিয়া আছে 4টা পইণ্টতে লিখিবা ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে স্মৃতিৰ এটা সংজ্ঞা দিয়া মানে স্মৃতি কাক বোলে স্মৃতিৰ ওপৰত মানে তোমালোকে এটা সংজ্ঞা দাঙি ধৰিবা আৰু স্মৃতিৰ বৈশিষ্ট্যবোৰ পইণ্টত লিখিবা আৰু ইয়াৰ পিছত নেক্সট কুৱেশ্যন দেখাই দি আছোঁ বিস্মৃতিৰ ওপৰত এটা প্ৰশ্ন পাবা স্মৃতিৰ ওপৰত আৰু বিস্মৃতিৰ ওপৰত কাক বোলে ইয়াৰ বৈশিষ্ট্য মই তোমালোকক কৈ দিছিলোঁ ঠিক আছে ভিডিঅ'টোৰ য'ত সূচীপত্ৰ আলোচনা কৰি আছিলোঁ তাতে মই অকণমান আভাস দিছিলোঁ যে কি প্ৰশ্ন পাম কি প্ৰশ্ন প্ৰায় কমন প্ৰশ্ন হিচাপে ইম্পৰ্টেণ্ট প্ৰশ্ন হিচাপে আহি থাকে যে স্মৃতিৰ বৈশিষ্ট্য বা লক্ষণ কি স্মৃতিৰ সংজ্ঞা বা স্মৃতি কাক বোলে ঠিক আছে চ' 4টা পইণ্টত লিখিবা 4টা পইণ্ট আছে এইটো 6 মাৰ্কৰ কুৱেশ্যন হ'ব যে স্মৃতিৰ সংজ্ঞাত তোমালোকৰ আছে 2 নম্বৰ আৰু 2015ত আহি গৈছিলে সেইকাৰণে কৈছোঁ স্মৃতিৰ সংজ্ঞাত আছে তোমালোকৰ 2 নম্বৰ আৰু 4টা পইণ্টত 4 নম্বৰ 6 নম্বৰ ঠিক সেইদৰে বিস্মৃতিও সেম 2015 চনত আহি গৈছে লিখা আছে বিস্মৃতি কি ইয়াৰ বৈশিষ্ট্যসমূহ কি বিস্মৃতিটো আমি জানোৱে সকলোৱে যে কিবা এটা বস্তু মানে শিকাৰ পিছত আমি অতি সোনকালে মানে সেইটো কি কৰোঁ মানে মনত পেলাব নোৱাৰোঁ পাহৰি যাওঁ গতিকে সেইটো হৈছে সহজভাৱে বুজিবলৈ ক'লে মানে বিস্মৃতি হৈছে মানে কিবা এটা বস্তু শিকাৰ পিছত যিটোৱে মানে আমাক পাহৰাই দিয়ে অ'কে মনত ৰাখিবা মানে কোনো কথা শিকাৰ পিছত যিটো স্মৰণ কৰিব নোৱাৰোঁ সেইটোৱে বিস্মৃতি গতিকে বিস্মৃতিৰ বৈশিষ্ট্যবোৰ তোমালোকে লিখি দিবা 4টা পইণ্টত লিখি দিবা এতিয়া আমি পৰৱৰ্তী লেচনলৈ পৰৱৰ্তী লেচন মানে পঞ্চমটি অধ্যায়তে আছোঁ পঞ্চমটি অধ্যায়টো পাৰ্ট বি হয় দেই মনোযোগ আৰু আগ্ৰহ ঠিক আছে এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট মনত ৰাখিবা গতিকে ইয়াৰ পৰা এইটো পঞ্চমটো অধ্যায় হয় মনোযোগক কিয় এক নিৰ্বাচনধৰ্মী প্ৰক্ৰিয়া বুলি কোৱা হয় কিয়নো মনোযোগক এক নিৰ্বাচন ঠিক আছে নিৰ্বাচনধৰ্মী বা নিৰ্বাচনমূলক প্ৰক্ৰিয়া বুলি কোৱা হয় কাৰণ আমি সমাজত বা যিটো আমি দেখোঁ তাৰ প্ৰতি বা পৰিৱেশত যিটো দেখোঁ মানে আমি মনোযোগক এই কাৰণে নিৰ্বাচনধৰ্মী প্ৰক্ৰিয়া বুলি কোৱা হয় কাৰণ পৰিৱেশত থকা সকলো বস্তুৰ প্ৰতি বা উপাদানৰ প্ৰতি আমি সচেতনতা প্ৰকাশ নকৰোঁ যিটো বস্তু আমাৰ ভাল লাগে যিটো আমি পচন্দ কৰোঁ তাৰ প্ৰতিহে আমি আমাৰ ইণ্টাৰেষ্ট দিওঁ গতিকে সেইকাৰণে ইয়াক নিৰ্বাচনধৰ্মী বুলি কোৱা হয় বুজি পাইছা
তাৰপিছত আমি নেক্সট কুৱেশ্যন ক্ষণস্থায়ী আগ্ৰহ কি ক্ষণস্থায়ী আগ্ৰহ মানে খন্তেকীয়া হয় ঠিক আছে অলপ সময়ৰ বাবে হয় হঠাতে বৃদ্ধি হয় ক্ষণস্থায়ী আগ্ৰহ হঠাতে বৃদ্ধি হয় আৰু সময়ৰ লগে লগে সলনিও হৈ যায় ক্ষণস্থায়ী আগ্ৰহ উদাহৰণ হ'ল ৰাতিপুৱা মানে আমি ৰাতিপুৱা বাতৰি কাকতখনৰ কথা মানে ক'ব পাৰোঁ কাৰণ এই আগ্ৰহ ৰাতিপুৱাই থাকে পিছলৈ নাথাকে ক্ষণস্থায়ী আগ্ৰহক মনত ৰাখিবা অস্থায়ী আগ্ৰহো বোলা হয় ইয়াৰ স্থায়িত্ব মাত্ৰ কিছু সময়ৰ বাবে হয় এইটো 4 মাৰ্কছৰ কুৱেশ্যন হিচাপে আহিলে তোমালোকে যদি এইদৰে লিখি দিয়া ন মানে পেৰেগ্ৰাফ পঢ়ি চিন্তা কৰিবলগীয়া বিষয় নাই অলপ নেক্সট হৈছে তোমালোকৰ মনোযোগ এক নিৰ্বাচনমূলক প্ৰক্ৰিয়া মই যে তোমালোকক কৈ দিছিলোঁ একদম প্ৰথমটো প্ৰশ্ন যে মই পঢ়োঁতে যে কৈ দিছিলোঁ যে নিৰ্বাচন ধৰ্মী বা নিৰ্বাচনমূলক একে হয় প্ৰশ্নটো সেইকাৰণে 2015 লিখা আছে চাই ল'বা ঠিক আছে 2015 এণ্ড 2012 একে মনত ৰাখিবা নিৰ্বাচন ধৰ্মী বা নিৰ্বাচনমূলক ঠিক আছে প্ৰক্ৰিয়া একে হয় তাৰপিছত তোমালোকৰ মনত ৰাখিবা ছেম যদিও আনচাৰটো দিয়া আছে তোমালোকে একেই ধুনীয়াকৈ লিখি দিবা যে এই নিৰ্বাচনমূলক প্ৰক্ৰিয়া পৰিৱেশত থকা আমি সকলো বস্তুৰ প্ৰতি সচেতনতা প্ৰকাশ নকৰোঁ আমাৰ যিটো বস্তু ভাল লাগে তাৰ প্ৰতিহে আমি আমাৰ মনোযোগ দিওঁ এতিয়া আমাৰ নেক্সট কুৱেশ্যন আগ্ৰহ মনোযোগৰ পূৰ্ব চৰ্ত এইটো তোমালোকৰ 4 মাৰ্কছৰ হিচাপে হ'ব আমাৰ য'ত আগ্ৰহ থাকে আমি তাতেহে মনোযোগ দিওঁ ঠিক আছে মনত ৰাখিবা সেইকাৰণে পূৰ্ব চৰ্ত বুলি কোৱা হৈছে এইখিনি লিখিলে হৈ যাব 4 মাৰ্কছৰ কুৱেশ্যন হিচাপে এতিয়া আমি নেক্সট কুৱেশ্যন যে শ্ৰেণী কোঠাৰ পৰিৱেশত ঠিক আছে মানে এটা শ্ৰেণী সেই শ্ৰেণী কোঠাৰ পৰিৱেশত এজন শিক্ষকে ঠিক আছে শ্ৰেণী কোঠাৰ পৰিৱেশত এজন শিক্ষকে ছাত্ৰৰ মনোযোগ কেনেকৈ মানে বৃদ্ধি কৰিব পাৰে আলোচনা কৰা এইটো কিন্তু দৰকাৰী প্ৰশ্ন এইবোৰ দিব লগা প্ৰশ্ন ইন ফিউচাৰত এডুকেশ্যনত মানে অনাৰ্ছ ল'লে বা মেজৰ ল'লে একে অনাৰ্ছ ল'লেও বা পাছ কোৰ্চ ল'লেও তোমালোকে যি নোলোৱাকৈ ডিগ্ৰী যদি এডুকেশ্যন লোৱা পাবা এই প্ৰশ্নটোৰ ওপৰত পাবা আৰু এই প্ৰশ্নটোৰ ওপৰত পাবা যে আগ্ৰহ মনোযোগৰ পূৰ্ব চৰ্ত য'ত মানে কোনো নিৰ্দিষ্ট বস্তুৰ প্ৰতি আগ্ৰহ থাকিলেহে আমি মনোযোগ প্ৰদান কৰিম আগ্ৰহ প্ৰত্যেক ব্যক্তিৰ মনৰ মাজৰ এক সুপ্ত প্ৰতিভাই হয় আৰু যদি আমাৰ আগ্ৰহ নাই আমি মনোযোগ তাতে নিদিওঁ আৰু ঠিক সেইদৰে ইয়াতেও যে শ্ৰেণী কোঠাৰ পৰিৱেশত এজন শিক্ষকে ছাত্ৰৰ মনোযোগ কেনেকৈ আকৰ্ষণ কৰিব পাৰিব পইণ্টত দিয়া আছে পইণ্টত লিখিবা যে মানে শ্ৰৱণ দৰ্শন সঁজুলিৰ ব্যৱহাৰ দৃষ্টান্তৰ ব্যৱহাৰ কৌতুক বা ৰগৰ তাৰপিছত শিক্ষকৰ ব্যক্তিত্ব তাৰপিছত পুনৰাবৃত্তি মানে বৰ্জন তাৰপিছত কাৰ্যকৰী শিক্ষণ পদ্ধতি ইণ্টাৰেষ্ট কেনেকৈ দিব মানে শিক্ষাৰ্থীসকলৰ লগত মানে একদম মিলি যাব লাগিব সেইদৰে তেওঁ কি কৰিব পাৰিব শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিব বা শিক্ষাৰ্থীৰ বা ছাত্ৰৰ মনোযোগ এজন শিক্ষকে যদি আকৰ্ষণ কৰিব লাগে বা মানে আনিব লাগে তেতিয়াহ'লে এই পদ্ধতিবোৰ অৱলম্বন কৰিব লাগিব এই সঁজুলিবোৰ ব্যৱহাৰ কৰিব লাগিব দৃশ্য শ্ৰাব্য সঁজুলি গতিকে এইটো তোমালোকৰ 6 মাৰ্কৰ লং কুৱেশ্যন হ'ব এতিয়া পৰৱৰ্তী কুৱেশ্যন হ'ল আগ্ৰহ কি আগ্ৰহৰ বৈশিষ্ট্য তোমালোকৰ বৈশিষ্ট্য আগ্ৰহৰ যিকোনো 4টা বা 3টা চাই ল'বা মই গোটেইবোৰ দি দিছোঁ 6টা আৰু আগ্ৰহ কাক বোলে লিখি দিবা আগ্ৰহ হ'ল কোনো এক বিষয়ৰ লগত গভীৰভাৱে জড়িত হোৱা আৰু মনোযোগ প্ৰদান কৰা ঠিক আছে আগ্ৰহ হ'ল ব্যক্তি সাপেক্ষে হয় মনত ৰাখিবা ইয়াৰ ইণ্টাৰেষ্ট শব্দতে ইয়াৰ ইংৰাজী প্ৰতিশব্দ ইণ্টাৰেষ্ট আৰু লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হ'ল উপজা বা থকা তাৰপিছত বৈশিষ্ট্য 3টা তোমালোকে লিখি দিবা যিকোনো তোমালোকৰ ভাল লগা মতে 3টা বৈশিষ্ট্য চাই ল'বা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ পৰৱৰ্তী অধ্যায়ৰ পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 1 মাৰ্কছৰ প্ৰশ্নবোৰ ষ্টাৰ্ট হ'ব 1 মাৰ্কছৰ কুৱেশ্যন ঠিক আছে এতিয়া অধ্যায়টো হৈছে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান ঠিক আছে মেণ্টেল হেল্থ এণ্ড হাইজিন মনত ৰাখিবা এতিয়া আমি ইয়াৰে শ্বৰ্ট কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম মানসিক স্বাস্থ্য বিজ্ঞানৰ 3টা মনত ৰাখিব ভেৰি 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 ইম্পৰ্টেণ্ট একদম দৰকাৰী প্ৰশ্ন টপিকত আছে এইটো যে মানসিক স্বাস্থ্য বিজ্ঞানৰ কেইটা দিশ আছে 3টা প্ৰতিৰোধমূলক প্ৰতিকাৰমূলক আৰু সংৰক্ষণমূলক আৰু এটা লং কুৱেশ্যন আহে যে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক ক্ৰিয়া বুলিলে কি বুজা আহে মই দেখুৱাই দিম তোমালোকক লিখিব লাগিব তাৰপিছত মানে মনোৰোগৰ চিকিৎসা মানে মানসিক স্বাস্থ্য বিজ্ঞানৰ ডেছ মনত ৰাখিবা মনোযোগৰ মানে মনোৰোগৰ ঠিক আছে মনৰ যিটো বেমাৰ হয় মনোৰোগ বুলি কোৱা হয় মনোৰোগৰ ঠিক আছে মনোৰোগৰ চিকিৎসা মানসিক স্বাস্থ্য বিজ্ঞানৰ ডেছ কাৰ্য প্ৰতিকাৰমূলক কাৰ্য ঠিক আছে প্ৰতিকাৰমূলক কাৰ্য এতিয়া আমাৰ নেক্সট হৈছে কুৱেশ্যন মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা সংজ্ঞা মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা হৈছে ডি.বি. ক্লিনৰ মতে মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনক সুস্থ আৰু মানে উন্নয়নমুখী কৰি গঢ়ি তোলাৰ পথত সুগম কৰে ঠিক আছে এইটো হ'ব তোমালোকৰ সংজ্ঞা বা কাক বুলি আহিলেও লিখি দিবা আৰু এইটো হ'ল তোমালোকৰ একদম দৰকাৰী প্ৰশ্ন 1 নম্বৰটো মনত ৰাখিবা 1 নম্বৰ আৰু 2 নম্বৰ দুটাই পৰীক্ষাত আহি যোৱা প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেণ্ট ভালকৈ চাবা
এটা আমি নেক্সট পেজলৈ যাম নেক্সট পেজ নেক্সট কুৱেশ্যন যে মানসিক স্বাস্থ্য বিজ্ঞানৰ মই এইটো কৈ দিছিলোঁ যে 1 নম্বৰ প্ৰশ্নৰ লগত জড়িত যে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যাৱলী বুলিলে কি বুজা মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যকলাপে মানে কি কৰে মানসিক স্বাস্থ্য বিজ্ঞানৰ মানে গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল'ব লগা উপায় কৌশল আৰু প্ৰতিক্ৰিয়া মানে ক্ৰিয়া প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে প্ৰণালীবদ্ধভাৱে জ্ঞান প্ৰদান কৰে মানসিক মানে মানৱ জীৱন বা মানুহৰ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য ওকে গতিকে এটা কি কৈছে মই বুজাই দিছো চিন্তা নকৰিবা অলপ চোৱা ইয়াতে মানসিক স্বাস্থ্য বিজ্ঞানৰ মানে সংৰক্ষণমূলক কাৰ্যৰ মূল উদ্দেশ্যই হৈছে যে মানুহৰ জীৱন আৰু মানুহৰ সমাজৰ কল্যাণ সাধন কৰা দেই মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু মানসিক স্বাস্থ্য বিজ্ঞান এক আপেক্ষিক ধাৰণা এইটো তোমালোকে যুক্তি দৰ্শাব দিছে গতিকে একো সলনি নকৰিবা যেনেকৈ আছে এনেকৈ ধুনীয়াকৈ লিখি দিবা অকণমান বুজাই দিছোঁ যে মানসিক স্বাস্থ্য বিজ্ঞান হ'ল কোনো মানে বেমাৰ আজাৰৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা বিশেষ এক অৱস্থা ঠিক আছে ইয়াৰ বাবে মনটো মানে কি কৰিব সুস্থ হ'ব লাগিব মনত ৰাখিবা মানসিক স্বাস্থ্যৰ দ্বাৰা কি কৰা হয় এগৰাকী ব্যক্তিৰ সুস্থ মানসিক অৱস্থা এটাৰ কথাকে বুজোৱা হয় মানসিক স্বাস্থ্য বিজ্ঞান ঠিক আছে বা মানসিক স্বাস্থ্য এক আপেক্ষিক ধাৰণা কিয়নো মানসিক স্বাস্থ্যৰ দ্বাৰা কি কৰা হয় এজন ব্যক্তিক মানসিকভাৱে সুস্থ থকাটোকে বুজোৱা হয় ওকে এতিয়া আমাৰ নেক্সট কুৱেশ্যন আহিছোঁ নেক্সট কুৱেশ্যন এইটো দৰকাৰী প্ৰশ্ন কিয় এইটো তোমালোকৰ দুবাৰ যদিও আহিছে কুৱেশ্যন বেংকত ৰিপিট কৰাই থৈ দিছে একদম ভালকৈ চাবাচোন এইটো যে এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ 4টা বৈশিষ্ট্য মানে মানসিকভাৱে স্বাস্থ্যৱান বা এজন মানসিকভাৱে সুস্থ ব্যক্তিৰ 4টা লক্ষণ 4টা বৈশিষ্ট্য মানে মানসিকভাৱে সুস্থ হ'ব লাগিব মানসিকভাৱে সুস্থ একদম ষ্ট্ৰং মেণ্টেলি ষ্ট্ৰং মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ 4টা বৈশিষ্ট্য বা লক্ষণ ঠিক আছে গতিকে 4টা লিখিবা যে মানসিকভাৱে স্বাস্থ্যৱান লোকসকল শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হয় তেওঁলোক মানে ফিজিকেলি ষ্ট্ৰং হয় ঠিক আছে তাৰপিছত তেওঁলোক মানসিক স্বাস্থ্যৱান লোকসকল আৱেগিকভাৱে সুস্থিৰ হয় তেওঁলোক ইমান ইম'চনেল নহয় সৰু সুৰাতে মানে তেওঁলোকে ইম'চনেল অৰ্থাৎ আৱেগিক হৈ নাযায় 3 নম্বৰটো মানসিক স্বাস্থ্য বিজ্ঞান মানসিক স্বাস্থ্যৱান লোকসকলে ঠিক আছে মানসিক স্বাস্থ্যৱান লোকসকলে মানসিক ৰোগৰ পৰা মুক্ত হয় তেওঁলোকৰ মানে কোনো মানে ডিপ্ৰেশ্যনত ভুগি নাথাকে বৰ্তমানৰ আমাৰ ল'ৰা ছোৱালীবোৰৰ দৰে ঠিক আছে মানে সকলো কথা কোৱা নাই মনত ৰাখিবা মানে যিবোৰ মানে আজিকালি যিমান মানে ডিপ্ৰেশ্যন কৰি থাকে সেইবোৰ মানে একচুৱেলি যিবোৰ ল'ৰা ছোৱালী ঠিক আছে মনত ৰাখিবা যিবোৰ ল'ৰা ছোৱালী মানে মানসিকভাৱে তেওঁলোকে মানে সুস্থ হয় মানে ষ্ট্ৰং হয় ন তেওঁলোকক মানে মন মানে কি কয় মানসিক ৰোগৰ পৰা তেওঁলোকে মুক্ত থাকে তেওঁলোকক মানে ডিপ্ৰেশ্যন বুলি ক'লে একো নাথাকে তেওঁলোকে চব বস্তু একদম লাইটলি লয় জাষ্ট অকণমান বুজাই দিছোঁ এক্সাম্পল দি কেনে চ' এতিয়া 4 নম্বৰত আহা আৰু মনত ৰাখিবা বাৰে কৈ আছোঁ একদম দৰকাৰী প্ৰশ্ন এইটো কুৱেশ্যন বেংকত ভৰাই দিছে ৰিপিট কৰাই তো একদম দৰকাৰী প্ৰশ্ন ভালকৈ চাবা যে মানসিক স্বাস্থ্যৱান ঠিক আছে মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ অৰ্থাৎ মেণ্টেলি ষ্ট্ৰং এজন ব্যক্তিৰ ঠিক আছে মেণ্টেলি ষ্ট্ৰং পাৰ্চনৰ মানে 4টা তোমাৰ কেৰেক্টাৰিষ্টিক অৰ্থাৎ 4টা লক্ষণ বৈশিষ্ট্য এইবোৰ লিখিব লাগিব তো 4টা লিখিবা ওকে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্ন আৰু ইয়াৰ একদম দৰকাৰী প্ৰশ্ন মানসিক স্বাস্থ্য বিজ্ঞানৰ অৰ্থ কি ইমানখিনি যে মই ইমানখিনি গোটেই আলোচনা কৰালোঁ তাৰ সাৰ মৰ্মখিনি হৈছে যে সৰল অৰ্থত যি বিজ্ঞানে মানসিক স্বাস্থ্য ৰক্ষাৰ বিষয়ে আলোচনা বা অধ্যয়ন কৰে তাকে মানসিক স্বাস্থ্য বিজ্ঞান বুলি কোৱা হয় তোমালোকে গোটেইখিনি লিখি দিবা তোমালোকৰ লং কুৱেশ্যন 6 মাৰ্কৰ কাৰণে আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য কি মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্যসমূহ হৈছে যে মানে মানুহক সুস্থ কৰি ৰখা মনোৰোগৰ পৰা আঁতৰ কৰি ৰখা তাৰপিছত তেওঁলোকৰ মানে মনোৰোগৰ পৰা আঁতৰ কৰাৰ লগতে কি কুবিশ্বাস কুসংস্কাৰ অন্ধবিশ্বাস এইবোৰৰ পৰা আঁতৰাই ৰখোৱা মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য এইবোৰ ঠিক আছে 4টা লিখিবা পইণ্টতে লিখিবা এতিয়া আমি নেক্সট লেসন আহিছোঁ নেক্সট লেসন অৰ্থাৎ অন্তিমটো লেসন শিক্ষাত পৰিসংখ্যা বিজ্ঞান ঠিক আছে শিক্ষাত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান 7ম অধ্যায় এডুকেশ্যনেল ষ্টেটিষ্টিক্স অকণমান মেথছো আছে দেখাই দিছোঁ চিন্তা নকৰিবা ফাৰ্ষ্ট তোমালোকে থিয়ৰিবোৰ চাই ল'বা থিয়ৰিবোৰ যে শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ কি পৰিসংখ্যা বিজ্ঞানে শিক্ষাৰ্থীৰ ক্ষেত্ৰত অৰ্থাৎ আমাৰ শিক্ষাৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ শৈক্ষিক কৃতিত্ব পৰিমাপন কৰাত সহায় কৰে তাৰপিছত উচ্চ পৰ্যায়ৰ শিক্ষা গৱেষণাৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানে সহায় কৰে ষ্টেটিষ্টিক্সে বহুত সহায় কৰে ঠিক আছে মানে পৰিসংখ্যা বিজ্ঞানে শিক্ষাৰ ক্ষেত্ৰত বহুতো সহায় কৰে কিয়নো দণ্ডলেখ তাৰপিছত স্তম্ভচিত্ৰ বাৰম্বাৰতাৰ জৰিয়তে কি কৰা হয় মানে শিক্ষাৰ ক্ষেত্ৰত বহুতো মানে ইকনমিক্সতো তোমালোকে পাইছাই মানে বহুতো মানে সুবিধা নিজকে কৰি লোৱা হয় হিচাপ নিকাচৰ ক্ষেত্ৰতো তোমালোকে পাইছাই এডুকেশ্যনতো পাবা তোমালোকে ইতিমধ্যে পাইছাই তোমালোকে কেনেকৈ কৰা হয় দণ্ডচিত্ৰৰ কথা উল্লেখ পাইছাই ইয়াতে বাৰম্বাৰতা কি বাৰম্বাৰতা মানে অবিন্যস্ত সংখ্যাবোৰক শৃংখলাবদ্ধভাৱে সজোৱাটোৱে হৈছে বাৰম্বাৰতা বিভাজন বুলি কোৱা হয় মানে একোটা নিৰ্দিষ্ট বাৰম্বাৰতা বিভাজনৰ বাবে সকলো শ্ৰেণীৰ ব্যৱধান সমান হোৱা উচিত সমগ্ৰ ঠিক আছে মানে সংগ্ৰহ কৰা তথ্যসমূহ সুশৃংখল কৰাৰ বাবে বাৰম্বাৰতা বিভাজন অতি সুবিধাজনক হয় ঠিক আছে সমগ্ৰ মানে কিয় কৈছোঁ মানে সকলো ক্ষেত্ৰত ঠিক আছে সকলো ক্ষেত্ৰতে সংগ্ৰহ কৰা তথ্যসমূহ সুশৃংখল কৰাৰ বাবে বাৰম্বাৰতা বিভাজন হৈছে অতি সুবিধাজনক
মনত ৰাখিবা দেই দুটা প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেণ্ট এতিয়া আমি আহিছোঁ বহুভুজ আৰু আয়তক্ষেত্ৰৰ মাজত দুটা পাৰ্থক্য প্ৰায় আহি থাকে এই দুটা তোমালোকে চাবা দেই অতি দৰকাৰী প্ৰশ্ন দেই একদম দৰকাৰী প্ৰশ্ন চাবা এই দুটা বহুভুজ আৰু আয়তক্ষেত্ৰৰ পাৰ্থক্যটো চাই ল'বা তোমালোকে এতিয়া আমাৰ নেক্সট আহিছে বহুলক কি চোৱা বহুলক হৈছে প্ৰদত্ত ৰাশিসমূহৰ ভিতৰত যিটো মানে সবাতোকৈ অধিক হয় যোনটো ৰিপিট হয় সংখ্যা 5 5 2 3 3 3 8 আটতকৈ কোনটো ৰিপিট হৈছে মই 3 to 4 বাৰ কৈছোঁ অৰ্থাৎ 3 3 3 8 মানে 3টো হ'ল বহুলক অৰ্থাৎ প্ৰদত্ত ৰাশিসমূহৰ ভিতৰত মানে সকলোতকৈ বা আটাইতকৈ যিটো বেছি অধিক ব্যৱহাৰ হয় তাকে বহুলক বুলি কোৱা হয় ঠিক আছে মনত ৰাখিবা আৰু ইয়াতে তোমাক বহুলক যদি ওলাব দিয়ে এটা কাম কৰিবা তোমালোকক বহুলক ওলাব দিলে দুটা বস্তু দিয়া থাকিব তোমালোকক মিন দিয়া থাকিব আৰু মিডিয়ান দিয়া থাকিব মিন আৰু মিডিয়ান দিয়া থাকিব জাষ্ট তোমালোকে মুড ওলাব লাগে মুড মানে বহুলক ওলাব লাগে ঠিক আছে এনে তোমালোকক মাধ্য আৰু মধ্যমা দিয়া থাকিব ঠিক আছে তোমালোকক মিন এণ্ড মিডিয়ান দিয়া থাকিব জাষ্ট মুড ওলাব লাগে মুড MODE বহুলক ওলাব লাগে MODE বহুলক ওলাব লাগে তো কেনেকৈ ওলাবা বহুলক লিখিবা ফৰ্মুলা যে বহুলক মুড ইজ ইকুৱেল টু 3MDN - 2 মিন ঠিক আছে ফৰ বহুলক ওলোৱা ফৰ্মুলা কি 3MDN ঠিক আছে 3 মিডিয়ান -2 মিন এতিয়া আমি কৰিম ইজ ইকুৱেল টু তলত দিম 3 জাগা 3 থাকিব মিডিয়ান কিমান দিয়া আছে 43 চোৱা মিডিয়ান 43 ইয়াত আছে MDN 43 3 লগত ইনটু কৰি দিবা 43 তাৰপিছত মাইনাছ দিবা মাইনাছ দি 2 দিবা 2 মিন 2 দিবা 2 দিয়া আৰু মিন কিমান দিয়া আছে 35 2 লগত ইনটু কৰা তাৰপিছত দুটা ইনটু কৰাৰ পিছত চোৱা এইফালে হ'ব 129 আৰু এইফালে হ'ব 70 মাইনাছ কৰি দিয়া 59 ওলাই গ'ল তোমালোকৰ বহুলক মনত ৰাখিবা ঠিক আছে এতিয়া আজিৰ আমাৰ অন্তিমটো প্ৰশ্ন দৰকাৰী প্ৰশ্ন যে 12টা কি ইতিমধ্যে পাইছোঁ যে অবিনষ্ট সংখ্যাবোৰৰ সংখ্যাবোৰক শৃংখলাবদ্ধভাৱে সজোৱাটোৱে 12টা বিভাজন বুলি কোৱা হয় এটা নিৰ্দিষ্ট 12টা বিভাজনৰ বাবে সকলো শ্ৰেণী মানে ব্যৱধান সমান হোৱা উচিত আৰু 12টাৰ অংশসমূহ হৈছে তথ্য সংগ্ৰহ কৰা প্ৰসাৰ মানে 12টাৰ বিভিন্ন অংশ আছে সেই অংশসমূহৰ তালিকা লিখিব দিয়ে যে তথ্য সংগ্ৰহ কৰা প্ৰসাৰ নিৰ্ণয় কৰা শ্ৰেণী ব্যৱধান তাৰপিছত ছক বিন্যাসক 12টালৈ ৰূপান্তৰ কৰা ঠিক আছে ছক বিন্যাস কৰা তাৰপিছত ছক বিন্যাসক মনত ৰাখিবা ছক বিন্যাসক 12টালৈ ৰূপান্তৰ কৰা এই 5টা ইয়াৰ 12টা বিভাজন তালিকাৰ বিভিন্ন অংশসমূহ এইটো চাবা এইটো তোমালোকৰ কেতিয়াবা এইটো অৰ্ডাৰ দিয়া থাকে আৰু এনেকুৱা ধৰণৰ মেথছ দি অৰ্ডাৰ দিয়া থাকিব তো তোমালোকে যোনটো সুবিধা হয় সেইটোৱে কৰিবা গতিকে ভিডিঅ'টো আমি আজি ইয়াতে সামৰিম তোমালোকক ধুনীয়াকৈ চাই লিখি ল'বা আৰু যথেষ্ট ধন্যবাদ তোমালোকক সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে গতিকে তোমালোকে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিবা এইটো মোৰ নিউ চেনেল হয় ঠিক আছে আৰু তোমালোকে যিমান পাৰা সকলোকে শ্বেয়াৰ কৰি দিবা আৰু অতি সোনকালে মই এডভান্স এছামিছ আৰু তোমালোকৰ ইকনমিক্সৰ ভিডিঅ' আনিব লগা আছে গতিকে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিবা ঠিক আছে যাতে পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকে পাই থাকিব পাৰা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা গতিকে ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ সকলোৱে ভালদৰে পৰীক্ষা দিবা অল দ্য বেষ্ট